মই বৰ দুখিত দেই চাউণ্ডটোৰ কাৰণে আপোনালোকে বেয়া নাপাব মোক হেৰি এতিয়া জনাব দেই চাউণ্ডটো আহিছে নাই এবাৰ জনাব বঢ়িয়া চবকে ৱেলকাম জনাইছোঁ আহি লওক মানুহখিনি BM মই গাড়ী আনিব আহিছোঁ হয় বঢ়িয়া জ্যোতি মজা বঢ়িয়া পূজা হাই ডেনিছ বঢ়িয়া হাই মৌচুমী দীপঙ্কৰ নমস্কাৰ নমস্কাৰ জ্যোতি মোৰ ভাল ভাল বিপ্লৱ ভাল 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 মোৰ ভাল হাই মৌচম মই কালি আবেলি 6টাত পালোহি ৰাজ মিণ্টু মই বহুত উলগ জনালোঁ বিহুৰ আৰু থেংক ইউ ছ' মাছ সকলোকে বিহুৰ মই একদম দূৰৰ পৰা উলগ জনাইছোঁ এইবাৰ বিহু মই মিছ কৰিছোঁ এইবাৰ মই বিহুত নাই যোৱাবাৰ কৰোণাই খালে এইবাৰ মোক বাছে খালে মই এইবাৰ ইয়াত আছোঁ মই এতিয়া আহমেদাবাদত আছোঁ গুজৰাটত হেৰি বিহুত মই ইয়াতে থাকিম কিন্তু ফেচবুকত মই আপোনালোকক লগ পাই থাকিম আৰু মই পুৰা চিয়'ৰ যে মোৰ ভাল লাগিব আপোনালোকৰ পৰা দূৰত আছোঁ যদিও এনেকুৱা লাগিব যে মই সদায় কাষতে আছোঁ নীলিম মোৰ ভাল একদম উজ্জ্বল গৈ লোৱা মোৰ বিহু গুজৰাটত পূজা উপায় নাই ভূপেন খং নাই শুনটো তোমাক মই ইমান ভাল পাওঁ তোমাক কেলৈ খং কৰিম মই থেংক ইউ জিতুমণি মাইনু ৱেলকাম মনা আহিলি ৱেলকাম মনা থেংক ইউ লাৱণ্য তোমালৈও থাকিল সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ উলগ যাচিলোঁ উৎপল মই বাছ নিবলৈ আহিছোঁ দুখন বাছ নিম মই এতিয়া আহমেদাবাদৰ পৰা হেৰি মই 25 তাৰিখৰ আগত পামগৈ চাগে ৰেখামণি মোৰ ভাল মই এতিয়া গাড়ীতে মই আহমেদাবাদতে আছোঁ মই গাড়ী নিবলৈ আহিলোঁৱে অলপ গাড়ী কাম বাকী আছে এইখিনি কমপ্লিট হ'লে মই আহি যাম থেংক ইউ ডেনিছ মষ্ট ৱেলকাম আহিবা দেই বৰ ভাল লাগিব সেইদিনাখন যোৰহাটৰ পৰা আহিছিলোঁ ৰুদ্ৰাক্ষখন চলাই আহিছিলোঁ তাৰপিছত উঠি পেলাই হেডলাইটটো চালোঁ ইফালে সিফালে গৈ আছে পোহৰটো সোমাই পেলাই বনেটৰ ভিতৰত সোমাই হেডলাইটটো এডজাষ্ট কৰি এইখিনি খুন্দা মাৰিলোঁ নহয় ফাটিলে এইখিনি খুব তেজ ওলালে কি ক'বা আৰু বৰ দুখৰ কথা নমস্কাৰ সৰোজ হাই মমি বঢ়িয়া তোমাকো ইয়াত দেখি ভাল লাগিলে মোৰ একদম ভাল প্ৰিয়ম এইবাৰ আপোনালোকক আল্টিমেট এটা ফিল্ড দিম মই আগতেতো মই লিখি আছিলোঁ যে মই আপোনাৰ পাঞ্জাৱৰ পৰা বাছ আনিছিলোঁ তো আপোনালোকে লিখাটো আৰু নিজ চকুৰে দেখাটোৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য আছে এইবাৰ মই যাওঁতে গোটেই ৰাস্তাটো আমাৰ 4.5 দিন বা 5 দিনৰ ওচৰা ওচৰি লাগিব
গোটেই কেইদিন মই আপোনালোকক দেখুৱাম কোন জেগাত আছোঁ, কেনেকৈ গৈছোঁ, কিমান স্পীডত চলাইছোঁ, আমি ৰাতি খানা কেনেকৈ বনাই খাইছোঁ, আমি তেল ক'ত ভৰাইছোঁ, গৰম কিমান, এভৰিথিং মই ৰাস্তা কেনেকুৱা সকলোবোৰ মই জনাম। আমি লক্ষ্ণৌৰ মাজেদি যাওঁতে লক্ষ্ণৌখন কেনেকুৱা লাগে দেখিবলৈ। তাৰপিছত বেৰেলীৰ মাজেদি যাওঁতে মনত আছে ঝুমকা গিয়াৰে সাধনা গানটো মই কিতাপত লিখিছোঁ। সেই বেৰেলীৰ মাজেদি যাওঁতে মই দেখুৱাম ক'ত মোক পুলিচে দিগদাৰ কৰিছিলে। এইবাৰ আপোনালোকক পূৰা দিল খোজ কৰি দিম মই, আপোনাক পূৰা দেখুৱাই দিম কেনেকৈ বাছ যায় ইমান দূৰৰ পৰা তেওঁ অসমলৈকে। ক'লো আহিলি একদম একদম থেংক ইউ খুৰী, আপুনি আহিছে। এতিয়া নতুন পৰিকল্পনা একো নাই, বাছ চলাম মেও, জয়ৰামপুৰ, জাগুন, মাঘেৰিটা, ডিগবৈ হৈ পেলাই গুৱাহাটী আহিম, গুৱাহাটীৰ পৰা কটালৈ যাম। গুৱাহাটীৰ পৰা 5টামান বজাত আমাৰ টাইম হ'ব। হাই ৰাহুল, বাছেছ অফ আছাম, ৱেলকাম। এই লাইভটো দি দিবা আমাৰ বাছেছ অফ আছাম পেজত শ্বেয়াৰ কৰি দিব পৰা, তাত বহুত মানুহ আছে আমাক চাই ভাল পাব, যিহেতু নাইট চুপাৰৰ ওপৰত ৰিলেটেড এইটো। আৰু বাছ কেবিনত আহিলে হ'ল, মই গোটেই ৰাতি চলাই থাকিম, মোৰ লগত বহি গ'লে হ'ল, ন' টেনশ্যন। হাই জুৰি, বেদান্ত গৰম কেনেকুৱা, টেৱা এখনৰ ওপৰত খোজকাঢ়ি থকাৰ নিচিনা লাগে, জুই জুই একেবাৰে, বহুত গৰম দেই বাহিৰত। একদম চিৰঞ্জীৱ, থেংক ইউ সঞ্জীৱ। সকলোৱে বিহুৰ শুভেচ্ছা যাচিলোঁ, উলগ যাচিলোঁ। আপোনালোকে খুব ফূৰ্তিত বিহুটো পাৰ কৰক। আপোনালোকে ফূৰ্তিত থাকিলে ইয়াত অট'মেটিকেলি মোৰ ফূৰ্তি হৈ যাব। উঠিলে হ'ল, মোৰ বাছত উঠিবলৈ চবকে মই মাতিছোঁৱে, সকলোলৈ সদায় মোৰ বাছৰ দুৱাৰ খোলা আছে, আহি উঠি দিলে হ'ল। একদম আইনো মোৰ লগত আহিবি দেই। হাই পূৰবী, থেংক ইউ মাধৱ, ভাল মোৰ। বিহু নেপাওঁ, বিহু নেপাওঁ। মই বাছত ৰাখিব পাৰোঁ নি? কাম জনা মানুহ হ'লে আহিলেই হ'ল, কামেই কাম আছে মানুহৰ। ৰাতি গাড়ী চলোৱা টিপছ, এইটো একচুৱেলি মুখেৰে কৈ দিব নোৱাৰি, এইটোত লগত থাকিব লাগিব। ৰাতি মোলৈ দুদিনমান ঘূৰিবা, মই দেখুৱাই দিম, এইটো এনেকৈ কৰিলে এনেকুৱা হয়, এনেকৈ কৰিলে এনেকুৱা হয়, মজাকৈ শিকাই দিম, টেনশ্যনে নল'বা। এতিয়া গাড়ী চলোৱা নাই, চলাম। অসমী বাইদেউ নমস্কাৰ, আপুনি অহাৰ কাৰণে বহুত ভাল পালোঁ, মোৰ বৰ মৰমৰ বা আপুনি। তুষাৰ ৰয়িঙত থাকা, মইতো মেও যাম। अरे मनोज दा गौरव मुँह ऊपर कैसे तुम कैसा आदमी है, बहुत फालतू आदमी है, तुम क्या लिख दिया मेरे बारे में। वो मैनेजर हमको वार्निंग दिया है, बोलता है ऐसा आप आदमी उठाता है रास्ता में, और रूपम दत्त लिखा है, इतना बड़ा राइटर लिख दिया तो वो तो झूठ नहीं लिखेगा। ये कहते नहीं मैं उठवा नहीं, इन्हें कैसे ही बोले वो झूठ बोलेगा क्या, पूरा गरम तार ऊपर कैसे, और एक बार ऐसा खबर मिलेगा आपका नौकरी जाएगा बोली कैसे, पूरा टेंशन আছে। ল'ব লাগিব, বাছ ল'ব লাগিব, চাওঁ। মিতাশ্ৰী এইখনৰ ছেকেণ্ড পাৰ্ট কিনো লিখিম, আৰু গাড়ী বিষয়েনো কি লিখিম, অহা যোৱা গ'ল আহিলোঁ। তথাপিও এতিয়া নতুন গাড়ী যেতিয়া চলাম এবাৰ অলপ প্লেনিং কৰিম। অঁ দূৰৰ পৰা লাইভ কৰি থাকিম পংকজ। সঁচাকৈ দেই, ইয়াত খানাটোহে বৰ অজীৱ খানা দেই, মিঠা মিঠা লাগে খাই পেলাই, যি টি খাইছোঁ আৰু উপায় নাই। গুৱাহাটীৰ পৰা আমি 5টামান বজাত ওলাম চাগে, এতিয়ালৈকে টাইম টেবুল ঠিক হোৱা নাই। 5টা বজাত আমি ওলাম, আৰু তিনিচুকীয়াৰ পৰা 6:30 মানত ওলাম, 6:30 7টা বজাৰ ভিতৰত ওলাম। আৰু
মোৰ ৰুমটো কি চাবলৈ আছে? এইটো সৰু ৰুম, এখন ডাবুল বেড আছে, সেইফালে এচিটো আছে, পিছফালে খিৰিকী আছে, এইফালে লেট্ৰিন বাথৰুম আছে, আগত টিভি এটা আছে, এইফালে দুৱাৰ এখন আছে, সৰু ৰুম। গোলাপ মোলৈ মেছেজ কৰিবা, মই ফোন নাম্বাৰ দি দিম 9435002244। এইটো গোটেই অসমে জানে এতিয়া এইটো নাম্বাৰ। থেংক ইউ দীপক, তোমালৈও থাকিলে বিহুৰ শুভেচ্ছা। ঋতু বাছ আনিবলৈ আহিছোঁ, হয় একদম মোৰ লগত বাছত ওলালে হ'ল। দেৱব্ৰত শইকীয়া কি হ'ল? ৰুমটো চাওঁ কৈ আছে যে কেলৈ? কি চাবা ৰুমটোত? নে কপি পেষ্ট কৰি আছা একেটা মেছেজকে? পঞ্চি চাওঁ, এতিয়া লিখিম লাহে লাহে, ৰ'বা। এখন লিখি উলিয়াইছোঁ, এতিয়া ছেকেণ্ড এখন লিখি আছোঁ, সেইখন কমপ্লিট কৰিম। মানস মই আহমেদাবাদত আছোঁ, গুজৰাট। মই ৰুমৰ ভিতৰত আছোঁ, ইয়াত মাস্কখন পিন্ধি কি কৰিম? বাহিৰত লকডাউন, 8টা বজাৰ পৰা লকডাউন লাগি যায়। দেৱব্ৰত কি হ'ল তোমাৰ? ৰুম চাওঁ কৈ আছে যে মই বুজি পোৱা নাই, একেটা মেছেজকে বাৰে বাৰে দি আছে কিয়? তোৰ 66 লাখ মই লোৱা নাই নহয়, সেইখন চেকখন দিলেহে মোলৈ ওলাব। চেক এতিয়াও আছে, মই ওলোৱা নাই পইচাও। কেলৈ উলিয়াম মানুহৰ পইচা? ফোন পাবা, ইয়াত অকণ BSNL নেটৱৰ্কটো বেয়া, পাই যাবা। মৌচুমী কিয় তোমাৰ মেছেজ নাচাওঁ? সদায় চাওঁ। তুমি মোক হোৱাটছআপত মেছেজ দিবা, গৌৰাংগ। হয় নেকি নমিতা? আহিবা মিণ্টুমণি। নমস্কাৰ ৰোহিত। মই আহমেদাবাদত আছোঁ, গুজৰাট। কোনখিনি আছে? এইখিনি কি বুলি কৈছিলে জেগাটুকুৰাৰ নামটো? মই চাব লাগিব, মই অকণমান পাহৰি গৈছোঁ। মানি বেগটো ক'ত থলোঁ জানো, তাতেই কিবা এটা আছিলে, ৰ'বা মই চাই পেলাই কৰি আছোঁ। লিম্বা দিয়া নে কি বুলি কৈছে? থেংক ইউ হেমন্ত। মিগেন লিখিছোঁ, এখন চাওঁ। জান কি কৰি আছা? ভাল লাগিলে তোমাক ইয়াত দেখি। এইখিনি দুখ পালোঁ, একো হোৱা নাই। সেইদিনা খুন্দা খালোঁ, ফাটিলে, অকণমান তেজ ওলাল। দীপাংকৰ নহ'ব, এইবাৰ বিহু মই বাহিৰত আৰু ইয়াতে। যোৱাবাৰ লকডাউন, এইবাৰ গুজৰাট ডাউন। থেংক ইউ ৰীতামণি, আহিলা? ৱেলকাম, তোমালৈও বিহু লগ জনালোঁ। বঢ়িয়া জান। দেখিছোঁ দেৱব্ৰত, দেখিছোঁ প্ৰভু, দেখিছোঁ। বেলেগকো দিয়া অলপ মেছেজ কৰিবলৈ, এনেকৈ দি থাকিলে বেলেগ মানুহৰ মেছেজবোৰ নাথাকে যে। মিতাশ্ৰী ঠিক আছে, চাম। বালিপাৰা হয় সেইটো চাইডে কোনোবা লাইন পাৰিলে ল'ম। থেংক ইউ সঞ্জীৱ। অংকিতা বৌহঁতৰ ভাল উপাসনা। থেংক ইউ ৰাজ। থেংক ইউ প্ৰাঞ্জল, তোমালৈও থাকিলোঁ অশেষ শুভেচ্ছা আৰু ওলগ জনালোঁ বিহুৰ। নতুন কি শুনিবা কোৱা? এটা কাহিনী লিখি আছিলোঁ। কাহিনী নহয়, এইটো সঁচা ঘটনা। এবাৰ মোৰ বাছতে ঘটিছিলে। মই যেতিয়া এইফালে চলাই আছিলোঁ তিনিচুকীয়া লাইনত,
তাত এবাৰ ছোৱালীজনীৰ লগত মই এটা ঘটনা ঘটি গ'ল। সেই ঘটনাটো মই পাহৰি গৈছিলোঁ। মই আমাৰ এলডিখনত লিখিবলৈ থাকি গ'ল। সেই কাহিনীটো মই লিখি আছোঁ। আজি ৰাতি কমপ্লিট কৰি আজি ৰাতি 12-1টামান বজাত প'ষ্ট কৰিম। তেতিয়া তোমালোকে কাইলৈ পঢ়িব পাৰিবা। লিখি আছোঁ আৰু বঢ়িয়া কাহিনী। এইটো শুনি ভাল পাবা আৰু চায়ো ভাল পাবা তোমালোকে। বঢ়িয়া। গাড়ী ভিডিঅ' মানে মই এতিয়া ভিডিঅ' বনাই আছোঁ। মই গুৱাহাটী এয়াৰপৰ্টৰ পৰা বনাইছোঁ, তাৰপিছত লক্ষ্ণৌ এয়াৰপৰ্টত বনালোঁ, তাৰপিছত আহমেদাবাদৰ এয়াৰপৰ্টত বনালোঁ, তাৰপিছত আজি বডি গেৰেজত অলপ বনালোঁ। এই গোটেইখিনি ভিডিঅ' একগোট কৰি মই ধুনীয়াকৈ ফেচবুকত দিম। তেতিয়া তোমালোকে বুজি পাবা, আপোনালোকে বুজি পাব যে আমি কেনেকৈ আহিলোঁ, কি কথা কি বতৰা। মই সেইখিনি লিখিছোঁ, এতিয়া এডিট কৰি আছোঁ। মই দি দিম আজি বা কাইলৈৰ ভিতৰত দিম। বিহুৰ প্ৰস্তুতি মোৰ নাই। মই বাহিৰত আছোঁ, গুজৰাটত আছোঁ। লগ পাম পবিত্ৰ। থেংক ইউ কিশোৰী। মই সকলোকে বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিলোঁ। মই অসমৰ পৰা দূৰত আছোঁ, মই গুজৰাটত আছোঁ। এইবাৰ বিহুত মই নাথাকিম। মই কিজানি 24-25 তাৰিখমানে পামগৈ গৈ। এইকেইদিন কিন্তু মই আপোনালোকক দিগদাৰ কৰি থাকিম। আপোনালোকে খালি মোক লগ দিব দেই। বিহু বুলি মোক এৰি নিদিব। মই দূৰত থাকিলেও মোক আপোনালোকে এনেকৈ অলপ দেৰি আহিম, আধা ঘণ্টামান আহিম। আপোনালোকে অকণমান লগ দি দিব, দুই এষাৰ কথা পাতিম, ভাল লাগিব আৰু তেতিয়া। নহ'লে ভাল নালাগিব ন। গোটেই অসমীয়া মানুহখিনি, মোৰ মানুহখিনি তাত থাকিব, মই ইয়াত গুজৰাটত থাকিম, এনেকৈ নহ'ব নহয়। বিনোদ দা আছে, বিনোদ দা ইটো ৰুমলৈ গৈছে। সি আহিলে মই দেখুৱাই দিম। দেৱবৰ আছে, হেপী আছে। একদম পংকজ, এনেই বাকীটো বেয়া লগা নাই। মাছ মাংস নাপায় আকৌ ইয়াত। তোমাৰ পনীৰ, অকল যি আইটেম আছে পনীৰ। মই কালি ক'লোঁ যে কণী এটা দে। তাক কৈছে বোলে কণী নন ভেজ হয়। মই ক'লোঁ আমাৰ তাততো ভেজ ধৰে। বোলে এইটো নন ভেজ হয়। মই বোলো কণীৰ পৰা যেতিয়া পোৱালি ওলাই তেতিয়া সি নন ভেজ হয়। বহুত দেৰি বুজালোঁ সিহঁতক, অলপ যুক্তি দেখুৱালোঁ, নাই নুবুজিলে। কৈছে নাই কণীটো বোলে নন ভেজেই হয় বোলে, এইটো নহ'ব বুলি ক'লে। বৰ টেনশ্যন, বুজালেও নুবুজে। দেৱবৰ এনেকুৱা নকৰিবা না প্লিজ। গোটেই ছাটিংটো বেয়া হৈ যায়। প্লিজ তুমি এবাৰ লিখা, মই পঢ়িম। এনেকৈ কৰিলে ভাল নালাগে। তুমি এবাৰ কৈছা দেখিছোঁ নহয়। প্লিজ এনেকুৱা নকৰিবা, প্লিজ। বহুত মানুহে মেছেজ কৰি থাকে ন, বেয়া পাই যায় মানুহবোৰে। মই বিহু গাব নাজানো। ল'ৱাৰ আছাম কেলৈ নাযাম? মই গৈ আছোঁ ল'ৱাৰ আছাম। সেইদিনা বৰমা গ'লোঁ, নলবাৰী গ'লোঁ, তাৰপিছত ধূপপাৰা গ'লোঁ, গোৱালপাৰা গ'লোঁ। আজনৱ শ্যাম, মই ৰিপ্লাই দিম। মই দেখা নাই প্ৰশ্ন, আহিলে মই দিমেই। থেংক ইউ অনুপম। পাৰ্থপ্ৰতিম মই যাম। মৌচুমী কেনেকৈ মাছ আৰু কণী লৈ আহিম? বেয়া হৈ নাযাব নি এই সোপা? অৱন্তিকা হয়। পাৰ্থপ্ৰতিম মই তোমাৰ আনচাৰ দিলোঁ। পাৰ্থপ্ৰতিম তুমি নিজে এবাৰ ছেটিংটো চোৱাচোন কেনেকুৱা লাগিছে। তুমি আৰু দেৱব্ৰতে কি কৰি আছা মই বুজি পোৱা নাই। ইমান মানুহে চাই আছে, প্লিজ এনেকুৱা নকৰিবা। অকণমান ধেমালি কৰি থকাৰ নিচিনা লাগে। এনেকৈ কৰিলে বেয়া লাগে। চব মানুহ চিৰিয়াছলি ইয়াত আছে ন, আমি কথা পাতিম বুলি আহিছোঁ। এনেকুৱানো কেলৈ কৰি আছা? এয়া হাতত ডিম্পি লিখা আছে। বঢ়িয়া পাম্পু। ৰীতা কি ক'লা? মৌনতাৰ শেষত। য়েছ, মই মৌনতাৰ শেষতটো এবাৰ কৈ দিওঁ নেকি আপোনালোকক? যোৱাবাৰ যে মই শুনোৱাইছিলোঁ, আপোনালোকে ভালকৈ নুশুনিলে চাগে। হুছেইন, বঙাইগাঁও যাব লাগিব। গায়ত্ৰী মই নাজানো কেতিয়া ঘূৰিম। গাড়ীখনৰ কাম এতিয়াও বহুত বাকী আছে। বহুতখিনি কাম বাকী আছে। জানো কিমান 6-7 দিনৰ ভিতৰত হৈ যাব লাগে। এখন গাড়ীটো ৰঙেই কৰা নাই। সেইটো যুগল যাম, লখিমপুৰ যাম। ৰাজীৱ তুমি মোলৈ ফোন কৰিবা, মই চাম। মই যদি তোমাৰ মেছেজটো উলিয়াব পাৰোঁ মই কল বেক কৰিম।
অঁ বিনোদ থাকিব, মোৰ লগত থাকিব। অঁ বৰ্ণালী ইয়াত কেনেকুৱা কৰোণা, মই য'ত এম বি বডিজত গাড়ী বনি আছে তাৰ মেনেজাৰ মাক কালি ৰাতি ঢুকালে, আৰু এতিয়া মেনেজাৰো ক'ভিড হৈ আছে। ইয়াত মানে সৰু ল'ৰা হওক ডাঙৰ মানুহ হওক দুখীয়া ধনী বুলি কথা নাই, চবেই মাস্ক পিন্ধেই, একদম কম্পালচৰি। ৰাতি 8টা বজাৰ পিছত লকডাউন হৈ যায়। পূৰা মেইনটেইন কৰি আছে। তাৰপিছতো এনেকুৱাই বেছি হৈছে ন, ইহঁতি জানে আমাৰ অসমত একোৱে নাই হোৱা বুলি। অসমত একো নাই, ইমান শান্তি বুলি ভাবিছে ইহঁতি। আমাৰ তাতো হ'ব, কিন্তু আপোনালোকে সাৱধান হ'ব দেই। ইয়াত যিটো কণ্ডিশ্যন দেখিছোঁ মানুহৰ মানে অৱস্থা একদমেই বেয়া, খুব বেছি বেয়া। ক'ত কি কিমান কৰোণা আছে কোনেও গম নাপায়। যাম ৰাজদ্বীপ বৰপেটা ৰোড। গাইড জ্ঞানজ্যোতি ৰামায়ণখন লাগে ন? ৰামায়ণখন একো নাই। আমাৰ একচুৱেলি তিনিচুকীয়াত, আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এটা ভাষা চলে গাঁওবোৰত। তেওঁলোক বহুত সহজ সৰল মানুহ, তেওঁলোকৰ ভাষাটো অলপ বেলেগ ধৰণৰ, যিটো আমাৰ অসমত কোনো জেগাত নচলে। আৰু ভাষাটো শুনিবলৈ খুব ভাল, আৰু আমি খুব এনজয় কৰোঁ সেই ভাষাটো। তাত হাঁহিবলগীয়াও একো নাই, বেয়া পাবলগীয়াও একো নাই। তেওঁলোক তেনেকুৱাই খুব সহজ সৰল মানুহ, আমাৰ গাঁৱৰ মানুহখিনি। আৰু ইয়াত ধুনীয়াকৈ কথাবোৰ কয়। তেনেকৈ মানে এইটো ভাল না, তই বুলি বেছিকৈ কয়, এইটো ভাল না, ক'ৰপৰা আহিলি, বাও না, এনেকুৱা টাইপ কথাবোৰ কয়। তাতে মানে ৰামায়ণখন কৈছিলে, এইবোৰ ক'লে মোৰ হাঁহি উঠে আৰু অলপ। বঢ়িয়া মানে। থেংক ইউ প্ৰকাশ। পাৰ্থ প্ৰতিম যাম যাম। ভাত খাবলৈ মাতিলে মোৰ যাৰ ঘৰলৈ মাতিলেও যাওঁগৈ। মোৰ বহুত ভাল লাগে ভাত খাই মানুহৰ ঘৰত। খালি বৰ এসোপা বনালে বেয়া লাগে, এটা বা দুটা আইটেম বনালে ভাল লাগে। কৃষ্ণ মানে কোন কৃষ্ণ? ধৰিব পৰা নাই। ৰিণ্টু গোলাঘাট যাব লাগিব দেই। মনোজ মই ক'ত ক্ষীণাইছোঁ, এইকেইদিন টোপনি ক্ষতি হৈছে কাৰণে অলপ চকু টকুবোৰ সোমাইছে। এতিয়া বাছ চলাম, শকত হৈ যাম নহয়। মোৰ পৰৱৰ্তী পৰিকল্পনা, মই এতিয়া নাইট ছুপাৰ চলাম। নাইট ছুপাৰ চলোৱাৰ লগতে ভাবিছোঁ লিখা মেলাও কৰিম। সেই তেনেকৈ চলিব লাগিব আৰু। জীৱনটোনো কেইদিন আছে, এইকেইদিন এনেকৈয়ে চলিম আপোনালোকৰ মাজত। ৰূপ শৰ্মা মঙলদৈ যাব লাগিব। হাই প্ৰকাশ। অনলাইনত পঢ়াৰ ব্যৱস্থা কৰিম, তাৰ আগতে কেইটামান ভাষাত অনুবাদ হৈ আছে, সেইখিনি ওলাই লওক। তাৰপিছত এইটো অনলাইন ব্যৱস্থা এটা কৰিম। এনেও কিতাপ আকাৰে যদি লাগে হেৰি পাই যাব, এমাজনত পাই যাব, বৰ্ণত পাই যাব, পুবেৰুণত পাই যাব, এইবোৰত চবতে পাব। উপায় নাই, ইমান বেয়া কণ্ডিশ্যন। এতিয়া গাড়ীখনটো নিবলৈ আহিবই লাগিব। চলাম যেতিয়া কোনে ইয়াৰ পৰা লৈ যাব গাড়ী? আমিয়েতো নিব লাগিব। এখন মই লৈ যাম, এখন মোৰ লগত বিনোদ আহিছে, বিনোদে লৈ যাব। অঁ কৃষ্ণ, য়েছ য়েছ, এতিয়া বুজি পালোঁ। ভালে আছ তই? বঢ়িয়া বঢ়িয়া। গুজৰাটৰ পৰা আহিম ৰূপালী। নীলম মই যাম। লোহিত লমহি। বাৰু আকৌ ক'তেহে ঘৰ? আমাৰ ইয়াতেনে? থেংক ইউ বিপ্লৱ। উষা দিব পৰা যায়। মই এতিয়া চলাম ন, তেতিয়া মানুহবোৰ লগ পাম, মই ফটো মাৰি দিম। মোক কেইজনমানক গোট খাইছে, আৰু কেইজনমানক গোট খাই লওক, মই চবৰে ফটো দিম। আমাৰ এলডিত যিমানকেইজন হিৰ'ইন আছিলে। প্ৰাঞ্জল শেষ, পিপিডি একদম শেষ। ৰাজদ্বীপ, জীয়াই থকা মানুহৰ কথা সোধাচোন। যিবোৰ মানুহ পৃথিৱীত নাই, সেইবোৰৰ কথানো কেলৈ সুধিব লাগে হয়? এনেই দুখ কেলৈ দিছা মোৰ অন্তৰত? অকলে অকলে আছোঁ ইয়াত, জানাই দুখ পাওঁ নহয়। অমিত, ৰাম, চবৰে যদি মোৰ লগত কাম কৰিবলৈ মন যায়, মোৰ পেচেঞ্জাৰতকৈ মানুহৰ ষ্টাফে বেছি হ'বগৈচোন। নাহিবা তথাপিও বাৰু, ৰাখিম, লগতে থাকিবা, আৰু যি হয় ভগাই মেলি খাম। মোৰ ৰেষ্টুৰেণ্টখনৰ নাম মানিমুনি প্লাছ। গৌৰাজ, মই কেতিয়া ঘূৰিম মই নাজানো। মই ঘূৰিলে তুমি ফোন কৰিবা, মই জনাই আছোঁ। নলবাৰী যাম। থেংক ইউ কৃষ্ণ।
হ'ব। বঢ়িয়া বঢ়িয়া। এইটো পংকজ ভাল কথা কৈছা, এইটো কিন্তু বেয়া লাইন নহয়। মই অলপ মাথা মাৰিম ৰ'বা, এনেও লগ পামেই ন তোমালোকক। গাড়ীখন চলকচোন এইখন, তাৰপিছত আৰু দুখন আহিছে। একদম একদম পিপিলি। এইবাৰ পৰা তই গুৱাহাটী আহিলে মোৰ লগত আৰু ক'ত গাড়ী লৈ আহিবি, তই মোৰ লগত আহি যাবি। অঁ বঢ়িয়া বঢ়িয়া। আচ্ছা আচ্ছা, আপুনি তাই দেউতাক ন, এতিয়া গম পালোঁ। হয় হয় হয়। পংকজ মোৰ ভাল। নৱ নমস্কাৰ। ঠিক আছে, মই এইটো মৌনতাৰ শেষত সেইখন আপোনালোকক যোৱাবাৰ শুনাইছিলোঁ, আপোনালোকে ভালকৈ নুশুনিলে। মই আজি এবাৰ শুনাম, আপোনালোকে শুনক, ভাল পাব সেইখন। জুলি, হয় শুনিব নাই? নীলাক্ষী, ধন্যবাদ। সকলোৱে বিহুৰ শুভেচ্ছা যাচিলোঁ দেই মই। বা ৰাজদীপ, বঢ়িয়া। এতিয়া অকণমান দেৰি মেছেজটো ৰ'ব। অকণমান ৰ'ব আকৌ, মেছেজটো এতিয়া বন্ধ কৰক। মই এই মৌনতাৰ শেষতটো পঢ়ি শুনাওঁ, ভাল পাব আপোনালোকে। আদিত্য পল, এই এমাজনত পাই যাবা। বিকাশ, বঢ়িয়া মোৰ। একদম একদম সাৱধানে আছোঁ দেই, প্ৰভু ঈশ্বৰ। গোটেই ৰাস্তাই ঘাটে অকল কৰোণাই কৰোণা। পূৰবী, মোক লগ পাই যাব। অনলাইন আনিলে যেতিয়া মোকো লগ পাই যাব। মই একদম ৰিয়েলত লগ পাম। আপোনালোকে নুশুনে তাৰমানে মৌনতাৰ শেষত। মই বন্ধ কৰি থৈ দিওঁ আৰু, নহ'লে নুশুনে যদি আৰু কি ক'ম। শুনাম বুলি ভাবিছিলোঁ কিবা এটা। মোলৈ মেছেজ কৰিব গগৈ, মই মোৰ নাম্বাৰ দি দিম। মোৰ নাম্বাৰটো চবেই জানে, বাৰে বাৰে কৈ থাকিবলৈ দিগদাৰ হয়। মনালিছা, জালুকবাৰী নে কি ক'লা, গোটেইবোৰ ইমান স্পীড গৈছে। অলপ চুটিকৈ লিখিবাচোন প্ৰশ্নটো, মই উত্তৰ দিবলৈ ভাল হয়। মনোজ শইকীয়া, মই যাম। ভাত খোৱা নাই, খামহে এতিয়া অলপ পিছত। চঞ্চল, চিনি পাইছোঁ, কেলৈ নাপাম। এক ছেকেণ্ড শুনক। মই এটা লিখিছিলোঁ মৌনতাৰ শেষত। শুনক, শুনিবনে? ইছ ৰাম, এই মানুহবোৰে। অঁ ৰাজদীপ, ঠিক আছে দেই, বিন্দাছ। মৃণালী বা, ভালে আছে আপুনি? বহুত দিনৰ মূৰত দেখিলোঁ। মই পঢ়োঁ দেই, শুনক আপোনালোকে। মৌনতাৰ শেষত পোৱা নোপোৱা গতি আৰু স্থবিৰতাৰ দুমোজা মানেই কিজানি প্ৰেম। ৰাণীক লৈ দেখা মোৰ সপোন দেখলৈ মোৰ প্ৰথম খোজ আগবঢ়ালোঁ। তেতিয়া মই ৰাণীক কৈছোঁ, ৰাণী, মই খোজ দিলোঁ বিচিত্ৰৰ এক সপোন দেখলৈ, হাত আগবঢ়াইছোঁ ধৰা নধৰা তোমাৰ কথা। বহু সময় তাই মৌন হৈ ৰ'ল। মই জানো ইমান সহজ নহয় মোৰ প্ৰশ্নৰ উত্তৰ। মুঠি মাৰি থকা তাই হাতৰ আঙুলিকেইটাৰ চঞ্চলতা ধৰিব পাৰিছোঁ। এনেকুৱা সময়ত তাইৰ প্ৰতি মোৰ মৰম বাঢ়ি আহে। ৰঙা পৰি যোৱা গাল, চকুত চকু নোথোৱা চাৱনি। বাৰে বাৰে তাই মনে হাতখন মোলৈ মিল দিবলৈ কৈছে, যদিও তাই সাহস কৰা নাই। আকৌ কৈছোঁ, ৰাণী, মোৰ এই খোজ পাছলৈ নাহে। মই গৈ থাকিম। তোমাৰ স্মৃতি, তোমাৰ প্ৰেম মোৰ চালিকা শক্তি। মই জানো তুমি আহিবা, নিশ্চিতভাৱে আহিবা। চাবা, বহুত দেৰি নকৰিবা হাতখন আগবঢ়াই দিবলৈ। কিজানি বহু দূৰ আগবাঢ়ি যাম মই। কিজানি ঢুকিকে নোপোৱা। কিজানি পাছৰ পৰা তোমাৰ মাতেই নুশুনিম। মোৰ শব্দবোৰে ৰাণীক কঁপাই তুলিলে। অন্তৰৰ কোনোবা এক কোণত এক বিষ বাঢ়ি আহিল তাই। তেতিয়া তাই ক'লে, মই একো নাজানো। এনেকৈ নক'ব না। হাতত ধৰি ইমান দূৰ নোযোৱাকৈ ইয়াতে এনেকৈ থাকিব নোৱাৰিমনে? মোৰ খোজ ৰৈ গ'ল। ৰাণীয়ে এনেবোৰ কথাই মোক জোকাৰি যায়। সন্মতিৰ আশাত তাই দুচকুত মোৰ দুচকু। মই কাষ চাপি আহিলোঁ। ৰাণীৰ শৰীৰৰ গোন্ধ মোৰ নাকত লাগিল। চিধা কলা পিঠিত পৰা চুলিখিনি চিকচিকাই আছে। কলা ৰঙা ৰঙৰ মেখেলা চাদৰে তাইক অপৰূপ কৰি তুলিছে।
দকৈ কটা কলা ব্লাউজৰ বগা পিঠিটো ওলাই আছে। সুঠাম তাইৰ দেহৰ প্ৰতিটো সৌন্দৰ্য পিন্ধি থকা কাপোৰযোৰে ফুটাই তুলিছে। ৰূপৰ ৰাণী মোৰ হাতত ধৰি মোৰ লগত যোৱাত বাধা ক'ত? এই যান্ত্ৰিক দুনিয়াত আৰু কিমান? মই দেখাম তোমাক প্ৰেম কি, বিশ্বাস কি, সন্মান কি। মোক অনুভৱ লাগে, সেয়া তুমি। মোক শব্দ লাগে, সেয়া তুমি। মোক কল্পনাৰ এখন সাগৰ লাগে, সেয়া তুমি। ধৰিবানে মোৰ হাতত? কঁপি থকা তাই উঠ মৌন হৈ ৰ'ল। লাহেকৈ তাইৰ চকুৰ চাৱনি তললৈ নামিল। এই মৌনতা বৰ বেয়া, সঁচা মিছাৰ প্ৰভেদ নোহোৱা কৰি দিয়ে। বুকুৰ ভিতৰত এক তালত কম্পন অনুভৱ কৰিছোঁ। আমাৰ মাজৰ এই দূৰত্বই মোক উন্মাদ কৰি তুলিছে, সংযম হৈ থকাৰ সকলো দিশ নোহোৱা কৰি তুলিছে। দূৰত্বই যিমানেই বাঢ়িব, আকৰ্ষণ সিমানেই তীব্ৰ হ'ব। ভালপোৱাত এনেকুৱাই অনুভৱ আহে। যেতিয়াৰ পৰা ৰাণী আহিল মই পাহৰিয়ে পেলাইছিলোঁ মোৰ সকলো, পাহৰিয়ে পেলাইছিলোঁ ৰাণীৰ পৃথিৱীৰ কথা। হৃদয়ে একো নুবুজে, হৃদয়ে প্ৰেম বিচাৰে, অকল প্ৰেম। এজন ব্যক্তিৰ বাৰে বাৰে প্ৰেম হ'ব পাৰে, হয়তো প্ৰকাশ নহয়, অথবা হৃদয়ত গোপনে ৰখা হয় সামাজিক দায়বদ্ধতাৰ বাবে। কি আচৰিতভাৱে মোৰ প্ৰেম হৈ গ'ল। নেজানো এয়া প্ৰেম নে বেলেগ কিবা। অহৰহ লাগিছোঁ বুজিবলৈ, জানিবলৈ এয়া কি। মই ভাবোঁ প্ৰেমক প্ৰকাশ কৰিব পাৰিব লাগে, প্ৰেমক অনুভৱ কৰিব পাৰিব লাগে, প্ৰেমক বুজাই দিব লাগে। ৰাণীৰ আগমনে মোৰ জীৱনত এক ধুমুহাৰ সৃষ্টি কৰিলে। সেই ধুমুহাই মোৰ সকলো পাহৰাই দিলে। সকলোৰে মাজত নিজৰ দায়িত্ব আৰু কৰ্মবোধ মই পাহৰি যোৱা নাই। তাইক কৈছিলোঁ এদিন, এই যে আমি সংসাৰ কৰোঁ, এয়া এক চৰ্ত কৰোঁ নিজৰ জীৱনৰ লগত। নিজকে সেই চৰ্তৰ এক আধাৰ বনাই পেলাওঁ। মন বা অন্তৰৰ সকলো ইচ্ছাক কবৰ দি দিওঁ। তাতেই জন্ম হয় এখন নাটকৰ, জীৱন নাটক। আমি এই নাটক কৰি থাকোঁ, তুমিও কৰা, ময়ো কৰোঁ। কিন্তু তুমি আৰু মই নদী হৈ বৈ যাব নোৱাৰোঁনে? ৰেল লাইনৰ দুডাল চিৰিৰ দৰে একে ব্যৱধানত আগবাঢ়ি যোৱাতকৈ আমি দুয়ো এক হৈ আগবাঢ়ি যাব নোৱাৰিমনে? তেতিয়া তাই মৌন হৈ ৰৈছিল। পাগলৰ দৰে মোৰ হৃদয়ে ৰাণীৰ সান্নিধ্য বিচাৰিছে। ঘণ্টা ঘণ্টা দিন দিন ধৰি কথা পাতিব বিচাৰিছে। তাতে যেন সোমাই আছে মোৰ অন্তৰৰ চৰণ প্ৰাপ্তি, তাতে যেন লুকাই আছে মোৰ কাহিনীৰ সেই পাতনি। মই সকলো জানো, ৰাণীৰো একে হৈছে। তাইও বিচাৰিছে মই বিচৰাৰ দৰে। তেতিয়া তাই কৈছে, মই বুজি পাওঁ সকলো। ধৈৰ্য আৰু অস্থিৰতাৰ অভাৱে আমাক বেয়া কৰিব। আমাৰ মাজত এজনে ধৈৰ্য ধৰিব পাৰিব লাগিব। এনেবোৰ কথাই মোক মৌন কৰি তোলে, অস্থিৰতাই গ্ৰাস কৰি আনে। কিহৰ বাবেই এই মৌনতা? নে মই যোগ্য নহয়, নে মই সেই বিশ্বাসৰ পাত্ৰ নহয়? বহু সময় অপেক্ষা মোৰ। মই জানো এক ঋণাত্মক উত্তৰ মোৰ বাবে ৰৈ আছে। বাৰে বাৰে চেষ্টা কৰি আছোঁ ৰাণীৰ পৰা এক মই বিচাৰি ফুৰা উত্তৰ পাবলৈ। তেতিয়া তাই কৈছে, মোৰো মন যায় নদী হৈ ববলৈ, মোৰো মন যায় নিজকে উটুৱাই দিবলৈ, ৰেলৰ দুডাল চিৰিৰ দৰে এক নিৰ্দিষ্ট দূৰত্বত অসীমলৈ গৈ থাকিবলৈ। নেজানো কিয় মই এই সপোনৰ কোনোবা এক নিৰ্দিষ্ট ঠাইতকৈ আগবাঢ়িব নোৱাৰোঁ। কিবা এক অবুজ চিন্তাই মোক বাধা দি যায়। আকৌ মৌনতাই মোক হেঁচি ধৰিলেহি। মই জানো এই মৌনতা দীঘলীয়া হ'ব। পোৱা নোপোৱাৰ দুমোজা, অন্তৰৰ কোনোবা এক কোণত এক কম্পন, এই কম্পনেই প্ৰেমৰ আভাস। দুয়ো গৈ পাহাৰৰ পৰা বৈ অহা শিলৰ নদীখনৰ কাষ পালোঁ। ঝিৰ ঝিৰ শব্দ, পানীবোৰে শিলবোৰত খুন্দা মাৰি হাৰ মানি সন্মুখলৈ গতি কৰিছে। আত্মগৌৰৱত শিলবোৰ নিজ ঠাইতে ৰৈ আছে। কোমল পানীবোৰে অহৰহ আঘাত দি আছে শিলক। চেপেটা ডাঙৰ শিল এটাৰ ওপৰত বহি পানীত ভৰি দুটা সুমুৱাই দিলোঁ। কাষতে ৰাণী বহিল। আঁঠুলৈকে মেখেলাখন উঠাই পানীত ভৰি দুটা পেলাই দিলে। বগা ভৰি দুটালৈ মোৰ চকু গ'ল। কুণ্ডত কটা ভৰি আৰু আঙুলিবোৰ, ৰঙা ৰঙৰ নেইলপলিছে ভৰি দুটাৰ অলংকাৰ হৈ পৰিছে। কি চাইছে? তাইৰ ভৰি পা লাহে লাহে মোৰ নজৰ তাইৰ চকুলৈ গ'ল। সাগৰৰ নীলাৰ দৰে চকু জুৰিয়ে মোলৈকে চাই আছে। কেনেকৈ বুজাম তাইক? সেই নীলাত মই ডুবিবলৈ বিচাৰিছোঁ, নিজকে বিলীন কৰি দিবলৈ বিচাৰিছোঁ। বৰ ধুনীয়া তোমাৰ ভৰি দুটা, জানানে? ভৰিয়ে ছোৱালীৰ হৃদয়ৰ আভাস দিয়ে। আকৌ মৌনতা। হয়তো লাজে তাইক চুই গৈছিল। ৰ'দৰ মৃদু উত্তাপত ক্ষুদ্ৰ ক্ষুদ্ৰ ঘামৰ টোপাল তাইৰ কঁপাল আৰু ডিঙিত বিৰিঙিছে। বহু দূৰলৈকে চকু গ'ল। কোনো নাই, আমি স্বাধীন ইয়াত। হঠাৎ তাই মোৰ হাতখন তাইৰ হাতৰ মাজত সুমুৱাই ল'লে। মোৰ আঙুলিবোৰৰ ফাঁকত তাইৰ আঙুলি। লাজে মোক চুই গ'ল। ৰেলৰ চিৰিৰ দৰে হোৱা আমাৰ সম্বন্ধত এই স্পৰ্শই এক বিদ্যুৎ প্ৰবাহ মোৰ শৰীৰৰ মাজেৰে বোৱাই নিলে। তাইৰ কোমল হাতখনৰ পৰশে তাইক আৰু বেছি কাষত পোৱাৰ মোৰ বাসনা বঢ়াই তুলিলে। পানীৰ ঝিৰঝিৰ শব্দই ৰাণীৰ আৰু কাষ চাপিবলৈ মোক আকুল কৰিছে। মই মোৰ সংযম আৰু ধৈৰ্য খামুচি আছোঁ। তেতিয়া তাই কৈছে, প্লেটনিক প্ৰেম মই বিচাৰোঁ আমাৰ মাজত। নেজানো কিয় আপোনাৰ মোৰ সম্বন্ধ মই তেনেকৈ আগলৈ নিবলৈ খোজোঁ। নোৱাৰিনে? কথাষাৰ মোৰ বুকুৰ মাজত সোমাই গ'ল। প্লেটনিক প্ৰেম? কিন্তু কিয় আমি প্ৰেমৰ সেই উচ্চতাত থাকিব লাগে? কিয় আমাৰ প্ৰেম সাধাৰণভাৱে থাকিব নোৱাৰে? কিয় আমি আমাৰ শৰীৰৰ চাহিদা দূৰত ৰাখিব লাগে? বহু প্ৰশ্নই মোৰ মাজত খেলা কৰি গ'ল।
প্লেটনিক প্ৰেম মানে? মই সুধিলোঁ। এটা মিচিকিয়া হাঁহি ৰাণীৰ ওঠৰ মাজেৰে বৈ গ'ল। তাই বুজি পাইছিল মই কি বুজিছোঁ বা সুধিছোঁ। নেজানে আপুনি? নে জানিব খুজিছে মোৰ পৰা? তেতিয়া মই ক'লোঁ, জানো, বুজোঁ, কিন্তু কিয় এনে কথাই? মই আচৰিত হৈছোঁ তাত। কিয় আমাৰ প্ৰেমক স্বাধীনভাৱে ববলৈ দিব নোৱাৰোঁ? কিয় এই চৰ্ত? শৰীৰৰ চাহিদাৰ ঊৰ্ধত যি প্ৰেম সেয়াই প্লেটনিক প্ৰেম। য'ত প্ৰেমে শৰীৰ নিবিচাৰে, য'ত প্ৰেম অকল অনুভৱ হয়, য'ত ৰেলৰ চিৰিৰ দৰে দুই প্ৰেমিক গৈ থাকে দূৰলৈ, বহু দূৰলৈ। পানীত সোমাই থকা নিজৰ ভৰি দুটালৈ চাই ৰাণী মৌন হৈ ৰ'ল। আজিকালি ৰাণীৰ মৌনতাৰ ভাষা মই বুজি পোৱা হৈছোঁ। এতিয়াও মোৰ হাত ৰাণীৰ হাতৰ মাজত বন্দী। বহুত সময় হ'ল, ব'লক আমি যাওঁ। ঘড়ী চাই দেখিলোঁ 1 বাজিলেই। ইমান দূৰৰ পৰা উভতি যাওঁতে 1.5 ঘণ্টামান লাগিব। এই পানী, পাহাৰ, পানীৰ শব্দৰ লগত ৰাণী একোকে এৰি যাবলৈ মন যোৱা নাই। অন্তৰৰ ভিতৰত এক বিদ্ৰোহ আৰম্ভ হ'ল। মনে বুজালে অন্তৰক, অন্তৰে মানিলে। ৰাণীৰ চকুত মোৰ ভিতৰত বিদ্ৰোহ লুকাই নাথাকিল। ব'লা, বহু দূৰ ঘূৰি যাবলৈ আছে। মই থিয় হ'লোঁ। তেতিয়া ৰাণীয়ে মোক কৈছে, মোক উঠাই দিয়ক, মই উঠিব নোৱাৰিম। মই হাতখন আগবঢ়াই দিলোঁ। তাই থিয় হ'ল। শিলৰ মাজে মাজে আমি খোজ দিলোঁ। মোৰ আগে আগে ৰাণী। তাইৰ পিছফালৰ সৌন্দৰ্যই মোৰ চকু টানি নিছিল। তাই বুজিছিল, আগত যাওক আপুনি। ৰাণীয়ে বুজি পাইছিল মোৰ অন্তৰত কি চলি আছিল। দুইফালে শিল আৰু সৰু সৰু গছ, মাজেৰে এটা সৰু ৰাস্তা নদীৰ পাৰে পাৰে। তাইৰ কাষেদি আগবাঢ়ি যাওঁতে তাই মোৰ হাতখন খামুচি ধৰিলে। তাই দুচকুলৈ চালোঁ। নীলাই তাইৰ দুচকুত কিবা এক আন্তৰিক আহ্বান দেখিলোঁ। লাহেকৈ তাই মোৰ বুকুৰ মাজত সোমাই দিলে। বুজাব নোৱাৰা এক অনুভূতি সৰ্বশৰীৰৰ মাজেৰে বৈ গ'ল। দুহাতেৰে তাইক আঁকোৱালি ল'লোঁ। দুডাল ৰেলৰ চিৰি এক হৈ পৰিল। প্লেটনিক প্ৰেমৰ সংজ্ঞা হেৰাই গ'ল। তাইৰ বুকুৰ হেঁচাই অজস্ৰ শব্দ মোৰ বুকুলৈ ঠেলি সুমুৱাই দিলে। যি কাহিনীৰ সন্ধানত ঘূৰি আছিলোঁ, সেই কাহিনীৰ পাতনি মোৰ বুকুলৈ সোমাই আহিল। ইমানখিনিয়ে লিখিছিলোঁ এইটো প্লেটনিক প্ৰেম মৌনতাৰ শেষত। কেনেকুৱা পালে জনাব আপোনালোকে। হিমাংশু মন আছে এতিয়া, সি গাড়ী চাড়ী চলাই আছে। মোৰ লগতো ড্ৰাইভাৰ দৰকাৰ নাই এতিয়া, কাৰণ বিনোদ আছে আৰু আছে আমাৰ ড্ৰাইভাৰ। জুলি, থেংক ইউ ৰশ্মি, থেংক ইউ লীনা। দুল মই চাম। ৰুলি, থেংক ইউ মৃদুস্মিতা। জ্যোৎস্না, থেংক ইউ। জিমি, পম্পী, বাসন্তী, উষা। দুল, মই দেখিলোঁ তুমি কি কৈছা। কপি পেষ্ট কৰি নাথাকিবা, এইবোৰ ভাল নহয়। বহুত মানুহ আছে ন, চবেই কমেণ্ট কৰি আছে, প্লিজ কপি পেষ্ট নকৰিবা। থেংক ইউ হেমন্ত। মৃণালিনী বা ভাল পালে। থেংক ইউ ৰিঞ্জু, থেংক ইউ মৃদুস্মিতা। বা হেমন্ত আকৌ প্ৰেমত পৰিবা নেকি? দুল, তুমি মোক ফোন কৰিবা। মোৰ এই লাইভটো শেষ হোৱাৰ পিছত ফোন কৰিবা, মই ফোন ৰিচিভ কৰিম। থেংক ইউ বিতুল। কপিল, মোৰ মেও জয়ৰামপুৰ জাগুন হৈ পেলাই গুৱাহাটী আহিব। দুলুমণি, থেংক ইউ কাশ্মীৰী। থেংক ইউ বন্দনা। থেংক ইউ দীপশিখা। অঞ্জলি, ক'ত হেৰাই যোৱা তোমালোক, মই বুজিয়ে নাপাওঁ। প্ৰশান্ত, ভাল, মোৰ ভাল। থেংক ইউ লুকুমণি। তোমালোকো থাকিল দেই বিহুৰ শুভেচ্ছা আৰু ওলগ। মৌনতাৰ প্ৰেম নহয়, মৌনতাৰ শেষত এইবাৰ বিস্ময়ত ওলাব পাৰে এইটো। এই বিহু সংখ্যাত বিস্ময়ত ওলাব চাগে এইটো। আপোনালোকে চাব পাৰে, বিস্ময়ত ধুনীয়াকৈ ওলাব এইটো। থেংক ইউ শিল্পী ৰেখা, তোমালৈও থাকিল।
কৰবী থেংক ইউ হাই আজাদ থেংক ইউ দীপক বিকম বিহুটোক হেপী ৰঙালী বিহু নক'বা প্লিজ বিহুৰ ওলগ জনালোঁ ক'বা বিহুৰ শুভেচ্ছা জনালোঁ ক'বা তেতিয়া ভাল লাগে বিহুটোত এটলিষ্ট হেপীটো নাহে হেপীটো পূজাত ক'বা হোলীত ক'বা এইবোৰত ক'বা বিহুটোত ওলগ আৰু শুভেচ্ছা এই দুটা বেষ্ট একদম খাপ খাই পৰে আমিয়ে যদি আমাৰ নিজৰ বিহুটোৰ কথা নাভাবোঁ অসমীয়া ভাষাটোৰ কথা নাভাবোঁ তেনেহ'লে কোনে কৰিব থেংক ইউ হিমাংক থেংক ইউ নীতু থেংক ইউ জ্যোৎস্না অঞ্জলি হেপী ৰঙালী বিহু নক'বা বিহুৰ শুভেচ্ছা জনালোঁ বিহুৰ ওলগ জনালোঁ এনেকৈ ক'বা শুনিবলৈ শুৱলা লাগে আমি অসমীয়াখিনিয়ে যদি অকণমান এইবোৰত চকু নিদিওঁ বৰ বেয়া হ'ব আমাৰ ল'ৰা ছোৱালীখিনি একদম অধপতনে যাব বিহুৱেই নাপাতিব পিঠাই নবনিব এই কথাবোৰ অকণমান আমি ভাবিবৰ হ'ল আমি আৰু বহুত হেপী ক'লোঁ এতিয়া হেপী চেপি এৰিব লাগিব এতিয়া মই গুজৰাটত মন কৰিছোঁ ইংলিছেই নচলে ইয়াত যিমান চাইনবৰ্ড দেখিছোঁ অকল গুজৰাটী ভাষাত বুজিলে বুজিবি নুবুজিলে নাই এনেকুৱা হ'ব লাগে আমাৰ অসমতো তেনেকুৱা হ'ব লাগে এইটো নহয় যে অকল অসমীয়া ভাষাত লিখিলে আমি বেকৱাৰ্ড হৈ যাম আমি নাই আজি গুজৰাটখন বেকৱাৰ্ড নেকি নাম্বাৰ 1 ৰাজ্য হৈ আছে আমাৰ অসমত ইহঁতে ইংলিছ হিন্দীত ইমান মাথা নামাৰে সিহঁতে নিজৰ ভাষাটোলৈ গৌৰৱ কৰে আমিও কৰিব পাৰিব লাগে আছুৱে যে যিটো কিনি কৈছিলে অল আছাম ষ্টুডেণ্ট ইউনিয়নে আছুৱে যে অসমীয়া ভাষাত অসমীয়া প্ৰতিষ্ঠানত অসমীয়া ফলক থাকিব লাগে খুব ভাল সিদ্ধান্ত লৈছিলে তেওঁলোক এতিয়া সেই বস্তুটো ঢিলা কৰি দিছে আমাৰ ইংলিছত একো লিখাই বন্ধ কৰি দিব লাগে চব অসমীয়াত লিখিব লাগে বুজি পোৱা নাই সুধ ওচৰৰ মানুহটোক এইটো কি লিখা আছে সি হিন্দীত বুজাই দিব কিন্তু লিখাটো সি অসমীয়াত কৰিব লাগে মই এইটো কিন্তু পূৰা ফুল ছাপৰ্ট কৰিলোঁ লীনা একদম অন্তৰ ভৰাই ওলগ যাচিলোঁ বিহুলৈ কাকপথাৰলৈ যাব লাগিব নিজৰ ঘৰে কাকপথাৰখনে নিজৰ ঘৰে নিচিনা কাকপথাৰ বুলি ক'লে আৰু কি ক'ম আৰু তিনিচুকীয়া কাকপথাৰ থেংক ইউ নিতুল ময়ো ওলগ জনালোঁ দেই শুভেচ্ছা জনালোঁ বিহুত হেপীটো নলগাব দেই কোনেও প্লিজ মই এটা হাত জোৰ কৰি পেলাই কৈছোঁ বৰ দুখ লাগে থেংক ইউ অশোক থেংক ইউ নীলম আৰু কিবা কাৰোবাৰ সুধিবলগীয়া আছে যদি সোধক বিতুপন মই আহমেদাবাদ গুজৰাটত আছোঁ ইয়াত মই এইটো মন কৰিলোঁ গুজৰাটত পাঞ্জাৱত যাওঁতে মন কৰিলোঁ তাত হিন্দী ইংলিছ একেবাৰে ইউজ নহয় যিকোনো চাইনবৰ্ড টাইনবৰ্ড চব সিহঁতৰ লোকেল ভাষা মজা লাগে দেখি এইটো আমি চবেই মিলিব লাগিব কিন্তু দেই ইংলিছ কোৱাটো কমাব লাগিব হিন্দী কোৱাটো কমাব লাগিব আমি অসমীয়াতে কথা পাতিম কোনোবাই যদি আমাৰ লগত হিন্দী বা ইংলিছত কথা পাতে আমি তাৰ ৰিপ্লাই ভালকৈ দিম হয় নেকি ভৈৰৱো আছে দোলৰ লগত মানস ফোনাফোনি কৰি থাকিব মই কোকৰাঝাৰ হৈ যাম থেংক ইউ জিমণি বহুত শুভেচ্ছা যাচিলোঁ থেংক ইউ বৰ্ণালী অভি লগ পাম কেলৈ নাপাম ঋষি ভাল মোৰ ভাল গীতালি ইউ আৰ টু লেট নহ'ব হয় ভেলেণ্টিনা ভাল বহুত দূৰত আছোঁ গুজৰাটত আছোঁ তুমি মাকুমতেনে ভৈৰৱ কাইলৈ আজি ৰাতি এটা পষ্ট কৰিম দেই পঢ়িবা এইটো আল্টিমেট লিখিম মই লিখিমতো আল্টিমেট নহয় কাহিনীটো আল্টিমেট মইতো মোৰ ভাষাত লিখিম একো নাই হাঁহি তাপাৰিত নাই মই মজা এটা আছে এইটো পঢ়ি ভাল পাবা লিটু লাটুমণি মই চবৰে কমেণ্টবোৰ পঢ়ি আছোঁ কিন্তু মই ফটাফট চবৰে উত্তৰ দিব পৰা নাই হয় মানস বাছেৰে যাম বাছেৰে বিতুপন আছে তাই ভাল যাম বিয়ালৈ যাম মই কেতিয়া যাম পিকো ঠিক কৰা নাই থেংক ইউ মমি লীনা সঁচাকৈ ভাল লাগিলে আপোনালোকে যে সময় দিছে মোৰ লগত মোৰ তাতকৈ আৰু গৌৰৱ কি হ'ব পাৰে অসমৰ পৰা ইমান দূৰত আছোঁ মোৰ লাগিছে মই মোৰ ঘৰত বহি পেলাই এতিয়া লাইভ কৰি আছোঁ আৰু আপোনালোক চব মোৰ ওচৰে পাজৰে আছে ৰশ্মি একদম দুখিত এই গুজৰাটলৈ আহিছোঁ ইয়াৰ পৰা মই বাছ নিবৰ কাৰণে দুখন নাইট ছুপাৰ ইয়াত বনি আছে এম বি বডিজত এইখিনিতে 3-4-6-7 দিনৰ ভিতৰত ৰেডি হ'ব মই লৈ যাম
থেংক ইউ জিতু, তোমালৈও বহুত বহুত শুভেচ্ছা যাচিলোঁ বিহুৰ। বঢ়িয়া, তোমাক বহুদিন কোনো খা খবৰ নাই, মেছেজ এটা কৰিবাচোন মোলৈ, ক'ত আছে কি কথা মানুহজনী, বহুদিন দেখা নাই ভেলেণ্টিনা। পাটনাত বিয়া পাতিবা অভি, আচৰিত দেই। অঁ গৌতম, অসমীয়া কথা পতা গোটত লগ পাইছোঁ নেকি, পাহৰি গ'লোঁ মই। হয়, হেমন্ত উঠিলে হ'ল। মানস, তুমি মোলৈ ফোন কৰিবা, মেছেজ কৰিবা, মই কেতিয়া কোকৰাঝাৰৰ পৰা ক'ম। লাইভ হবে কেমিনত 2 নাহিব, কিন্তু তাৰ নিচিনাকৈ বেলেগ এটা কাহিনী মই লিখি আছোঁ, চাওঁ সেইটো কেতিয়া আহিব। প্লেটনিক প্ৰেমৰ উদ্ধত বুলি এটা মই লিখি আছোঁ, সেইটো কিতাপ আকাৰে প্ৰকাশ হ'ব, সেইটো ডাঙৰকৈ যাব, ফেচবুকতো আহিব সেইটো। অৰ্পিতা, বহুত ভাল লাগে নি মোক? মৃগাংগ, এইটো ছাপোৰ্ট কৰিবই লাগিব। যদি অসমীয়া ভাষা জীয়াই ৰাখিবলৈ আছে, আৰু যদি আমি নিজকে অসমীয়া বুলি ক'বলৈ আছে, প্ৰথম ইংলিছ হিন্দী আমাৰ অসমৰ পৰা আঁতৰ কৰিব লাগিব। মই মানুহখিনিৰ কথা কোৱা নাই দেই, চাইনবৰ্ডবোৰ য'ত লিখা হয়, মই মোৰ হোটেলটো ইংলিছত লিখা আছে, অঁতৰামগৈ মই এইবাৰ গৈ। মানে অৱশ্যে অসমীয়াত ওপৰত দিয়া আছে, কিন্তু এটা চাইডে ইংলিছ আছে, মই একদম ইংলিছবোৰ টোটেলি আঁতৰাই দিম, অকল অসমীয়া কৰি দিম। গুজৰাটখনৰ পৰা মাজে মাজে মই ভিডিঅ' বহুত লৈ আছোঁ, মই সেইবোৰ ভিডিঅ' গোটেইখিনি একলগ কৰি পেলাই মই এটা ভিডিঅ' বনাই পেলাই দিম, ইয়াৰ পৰা একদম যোৱাৰ পিছত দিম মই এইটো। একদম ইহঁতৰ জাতীয়তা বহুত বেছি। আমাৰ অসমখনত আমি অসমীয়া বুলি টাও মাৰোঁ, একোৱেই নাই অসমখনত। মই সঁচাকৈ আজি বিনোদক কৈছোঁ যে বিনোদ বোলো সঁচাকৈ লাজ লাগিছে বোলো, আমি যিখন গুৱাহাটী বুলি কওঁ, গুৱাহাটীৰ এটা ৰাস্তা আমাৰ গুজৰাটৰ বাইলেণ্ডটোতকৈ সৰু। দীপাঞ্জলি, ফোন কৰিবা, মই অফ কৰি থৈছোঁ, লাইভ অহাৰ কাৰণে মই অফ কৰি থৈছোঁ, মই কৰিম। নমস্কাৰ। গৌতম, মই কলিয়াবৰ যাব লাগিব, কলিয়াবৰলৈ কেলৈ নাযাম, এতিয়া সেইটো ৰাস্তাই দিয়ে অহা যোৱা কৰিম। কলিয়াবৰ পালে কিবা ঘৰ পোৱাৰ নিচিনাকৈ লাগে, গোটেই ৰাস্তাটো মুখস্থ মোৰ। মমি, লগ পাম দেই। হয় নি লুকুমণি, এইবাৰ পৰা দেখিবাই আকৌ। নিৰ্মালী, কি সুধিছিলা? আগ্ৰহ সময়ৰ অভাৱত মই দেখা নাই, চৰি আই এম নিশ্চয় আকৌ সোধা, মই ক'ম, কেলৈ নক'ম। মানে ইমানটো জেগাত ইমান স্পীড কমেণ্টবোৰ যায় নহয়, ধৰিব নাই, কোনেও গাত নলগাব যে মই কাৰোবাৰ কমেণ্ট পঢ়োঁ কাৰোবাৰ নপঢ়োঁ, তেনেকুৱা নহয়। এটা উত্তৰ দি থাকিলে 10টামান কমেণ্ট পাৰ হৈ যায়, মই আপোনালোকে চাব নিজে গম পাব। কিংচুক, আহিবা। থেংক ইউ সন্ধ্যা, তোমালৈও থাকিল। জয় আই অসম, অকল মুখেৰে আমি জয় আই অসম কৰোঁ, কামেৰে নকৰোঁ। প্ৰথম বেনাৰ আৰু চাইনবৰ্ড ইংলিছ হিন্দী পৰা আঁতৰিব লাগিব, অসমীয়াই হওক, বঙালী হওক, বিহাৰী হওক, চব অসমীয়া ভাষাত লিখিব লাগিব। সেইটোত কোনো কাৰো আপত্তি থাকিব নালাগে নহয়। তাত আমি কাকো কোৱা নাই নহয় আপুনি অসমীয়াত কথা পাতক, আপুনি হিন্দী পাতিব নোৱাৰিব, ইংলিছ পাতিব নোৱাৰিব, কিন্তু যিমান লিখা থাকিব চব অসমীয়া হ'ব লাগিব। অসমত সোমালে যাতে গম পায় এইখন অসম। আপুনি ইয়াত এবাৰ চখি আপোনালোকে আহে, খুব ৰেয়াৰ ইংলিছ পাব, হিন্দীটো নায়েই, খুব ৰেয়াৰ ইংলিছ পাব চাইনবৰ্ডত। কি ধুনীয়া লাগে নহয়, আমি বুজি নাপাওঁ, কিন্তু তথাপিও ভাল লাগিছে। ইহঁতৰ জাতীয়তা বহুত এইবোৰক কয়, হাতে কামে কৰি দেখুৱায় আকৌ, সেইকাৰণে ভাল লাগে। থেংক ইউ প্ৰবী। চিনি মোক মেছেজ কৰিব, মই দি দিম। বাছ চলিব মেও, জয়ৰামপুৰ, জাগুন, মাঘেৰিটা, ডিগবৈ, তিনিচুকীয়া হৈ গুৱাহাটী। অঁ ভূপেন, আহিবা আকৌ, সুধিব লাগে নি? যাম যাম। অঁ নলবাৰী হৈ যাম দীপ্তি। আহমেদাবাদৰ এইখিনি কি বুলি কয়, লিম্বাদিয়া নে কি, লিম্বাদিয়া। ভৈৰৱ কলিতা, মই আৰম্ভণি কৰিমেই, এইখিনি আমি চেঞ্জ কৰিম। আৰু আছুক মই ক'ম, এইখিনি তেওঁলোকে মোক হেল্প কৰিব লাগিব, নহ'লে আমিও চিঞৰিম, আছুও চিঞৰক। আমি এটা বস্তু এটা ষ্টেপত যদি ঠিক কৰোঁ নহয়, তেতিয়াহে আমি ঠিক হ'ম। আমি জয়া এখন আহৈ ওলাই এইবোৰ কৰি লাভ নাই। চিধা চিধি কথা, এইবোৰ বেনাৰ আঁতৰিব লাগিব।
এইবোৰ ভাষা আঁতৰিব লাগিব। আৰু এটা কথা মই ভাবিছোঁ, যিমান ইংলিছ মিডিয়াম স্কুল আছে অসমীয়া ভাষাটো কম্পালচৰি কৰিব লাগিব একদম নাৰ্চাৰীৰ পৰা। এইটো কিন্তু একদম ডাইৰেক্টলি আৰু ইয়াত ইংলিছ মিডিয়াম বুলি কৈ পেলাই অসমীয়াটো পিছত ইলেক্টিভ ছাবজেক্ট হিচাপে দিব, এডিশ্যনেল ছাবজেক্ট হিচাপে দিব, নহ'ব। আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া পঢ়িব লিখিব পাৰিব লাগিব। এইখিনি মই অলপ ভাবিছোঁ, মই চিঞৰিম এইখিনি। নামৰূপ কেতিয়া যাওঁ নাজানো, গ'লে যাম। জানো জ্ঞানজ্যোতি মানুহ মই কেনেকৈ উঠাম ভগৱানে জানে। পেচেঞ্জাৰটো পেচেঞ্জাৰ, আকৌ লগত থকা ড্ৰাইভাৰ হেণ্ডিমেনে সোপা হৈছে নহয়। গুজু আৱাৰডিচি বুজি পোৱা নাই দেই। SSN কে কি লিখিছা তুমি? দেৱজিৎ, মই আহমেদাবাদত আছোঁ। পঞ্চী, হয়। তোমালোক আছোঁ, থাকিব লাগিব। তোমালোকেতো অসম বচাব লাগিব ভাই। পলিটিক্স কৰিবলৈ মানুহ আছে, দেশ চলাবলৈ মানুহ আছে। আমি একদম তলৰ পৰা গ্ৰাউণ্ড লেভেলৰ পৰা আমি শুদ্ধ কৰি যাম অসমখন। আমি কৰি যাম, আমাৰ ল'ৰা ছোৱালীয়ে ভোগ কৰিবলৈ পাব। এটা আছামে আমি কষ্ট কৰিব লাগে। বহুত হ'ল আৰু বহুত হ'ল, বহুত আন্দোলন হ'ল, বহুত আমি উৎপাত কৰিলোঁ, হৈ গ'ল। আছোঁতো আমিও কৰিছোঁ ন, বহুত হ'ল। এতিয়া আমাৰ অলপ চেঞ্জ কৰিব লাগিব। নিতু, তুমি জাগোনৰ ফালে থাকা নি? জোস্তা নাজিৰাৰ ফালে কেতিয়া যাওঁ ঠিক কৰা নাই, ওলামগৈ কোনোবা এদিন। ধন্যবাদ দেই, চবকে ধন্যবাদ। চৰকাৰে এই বিষয়ে চিন্তা চৰ্চা কৰোঁতে আমাৰ ল'ৰা ছোৱালীক বিয়া পাতিব দিব হ'ব। সিহঁতৰ ল'ৰা ছোৱালীয়েও নাপাব এইখিনি। আমি এতিয়া ফটাফট উইদিন 1 year এইটো কাম কমপ্লিট কৰিব লাগে। তেনেকৈ এটা ৰিজলিউশ্যন যদি আমি নলওঁ, সংকল্প যদি আমি নলওঁ, তেতিয়াহ'লে কিন্তু নহ'ব। এই চৰকাৰে কৰিব, আমি আন্দোলন কৰিম যে অসমীয়া ভাষা আহিব লাগে, সেইবোৰ নহ'ব। ডাইৰেক্টলি চব প্ৰতিষ্ঠানত যাব লাগিব। প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটিয়ে সেইটো গাঁত পাতি ল'ব লাগিব যে আমাৰ এৰিয়াত এখনো ইংলিছ বা হিন্দী বেনাৰ থাকিব নোৱাৰে। মোৰ গাড়ীত চবেই বহিব পাৰিব, আহিলে হ'ল, মই সদায় আছোঁ। দূৰ আহিবা আকৌ, একেটা কথাকে কৈ আছা। মই এতিয়া কেনেকৈ শিকাই দিম লাইফটো? তুমি আহিবা মোৰ বাছলৈ, বাছত উঠিবা, তেতিয়া কাম শিকিবা। বিতুপা, মই ৰঙিয়া এইফালে ৰঙিয়া হৈয়েতো যাম। পাহি, মই তোমাক দেখাই নাই। মই শেষ কৰিমেই এতিয়া, বেছি দেৰি নকৰোঁ, বহুত দেৰি হ'ল। ৰীমা, থেংক ইউ। নাই নাই, বিজেপি গ'বে কংগ্ৰেছ কাম এনেকুৱা কথা নহয়। মই কোনো দলৰ কথা নকওঁ, ইয়াত আহি আমি মোদীক বেয়া বেয়া কৈ আছোঁ। আজি গুজৰাটত মই ইমান তল খাপৰ মানুহ পাইছোঁ, ওপৰৰ মানুহ পাইছোঁ, চবকে এটাই সুধিছোঁ, মোদী কেনেকুৱা? চবেই কৈছে হি ইজ গড। মই নাজানো, মই কোনো পলিটিকেলৰ কথা ক'বলৈ নাই। আমি দেশৰ জনতা হিচাপে আমাৰ দায়িত্ব কি, আমি সেইখিনি পালন কৰিব লাগে। চৰকাৰে কি কৰিছে, বিজেপিয়ে কৰিছে নে কংগ্ৰেছে কৰিছে নে AGPয়ে কৰিছে, সেইবোৰে তেওঁলোকৰ কাম তেওঁলোকে কৰক। মই তাত এটাও মাত নামাতো। কোনো পলিটিকেলি মোৰ পৰা একো নাহে কথা। আমি কৰিম, আমাক কোনে ৰখাই আমি চাম। যদি শুদ্ধ অন্তৰ লৈ শুদ্ধ মনেৰে শুদ্ধ কাম এটা কৰোঁ, পৃথিৱীত নহয় এনেকুৱা কোনো দম নাই যে আমাক ৰখাই দিব। কোনেও হিলাব নোৱাৰে আমাক। ঠিক আছে নিতু, তোমাক লগ পাম। প্ৰদ্যুৎ, নমস্কাৰ। এইটো পণ ভাল। 5লৈকে নহয়, মানে ক্লাছ 10লৈকে অসমীয়াটো থাকিব লাগিবই। তাত আৰু কোনো ডিমত হ'ব নোৱাৰে। মুঠতে যিকোনো অসমৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা লিখিব আৰু পঢ়িব জানিব লাগিব। ডেটছ অল। একদম পলাশ। একদম ৰীতা, তুমি ইমান ধুনীয়া ধুনীয়াকৈ তুমি লিখি আছা, মোৰ বৰ ভাল লাগিছে তোমাৰ লিখাবোৰ। আছামিজ লেংগুৱেজ মেইন, আৰু সেই কামটো আমাক কোনেও কৰি নিদিয়ে। আজি ছাপ'জ মই আপোনালোকক এটা চিম্পুল কথা কৈছোঁ, আজি ঘৰত মা দেউতা বা ৱাইফ ভণ্টি বাইদেউ কোনো নাই, ঘৰত আপুনি অকলে আছে। কি ৰাতি ভাত নাখাব নেকি? ৰাতি পানী গিলাচ নাখাব, চাহ একাপ নাখাব? আপুনি অকলে আছে ছাপ'জ, নিজেতো বনাব চাহকাপ, ভাতখিনিও নিজে বনাব, কাঁহী বাতিখিনিও নিজে ধুব। পৃথিৱীত এটাই সঁচা, অকল আপুনিয়ে সঁচা, বাকী সকলোবোৰ মিছা।
মা যাবগৈ, দেউতা যাবগৈ, বাইদেউ যাব, ভণ্টি যাব, দাদা যাব, ভাইটি যাব, বন্ধু যাব, নিজৰ ভালপোৱা যাব, ৱাইফ যাব, ল'ৰা ছোৱালী যাব। লাষ্ট টাইমত আপুনি অকলেই থাকিব। যি কৰিবলৈ আছে অসমত আমিয়ে কৰিব লাগিব, বেলেগে আমাক কৰি নিদিয়ে। সেইখিনি কৰিবলৈ গৈ আমি বেয়া কাম কৰিব নালাগে। শুদ্ধ মন অন্তৰেৰে আমি যদি ভাবোঁ অসমত অসমীয়া ভাষা চলিবই লাগিব, কোনে ৰখাই আমি চাম। তৃষা, যাম চিয়'ৰ যাম। বৰমাত মই যাম, গাড়ী লৈ পেলাই বৰমাত সোমাই অপুৰ ঘৰত ভাত খাই যাম। আমাক কোনেও জেল দিব নোৱাৰে। মই যদি আজি চিঞৰি চিঞৰি কওঁ অসমত বেলেগ ভাষাৰ চাইনবোৰ্ড থাকিব নালাগে, অসমীয়াই থাকিব লাগিব, তাত কোনোবাই মোক আঙুলি উঠাই কথা ক'ব নোৱাৰে। আৰু যি আঙুলি উঠাব সি অসমীয়াই নহয়। আৰু অসমীয়াৰ তেজ মোৰ গাত আছে, মই মৰালৈকে চিঞৰিম। আজি মই লাজ পাইছোঁ গুজৰাটত আহি। পাঞ্জাৱত গ'লে লাজ লাগে, ৱেষ্ট বেংগলত গ'লে লাজ লাগে। অৰাজকতাই ভৰ্তি ৱেষ্ট বেংগল, তাতো কিন্তু চব বেংগলী। পাঞ্জাৱত চব পাঞ্জাবী, হাৰিয়ানাত চব হাৰিয়ানী ভাষা। মানে প্ৰতিখন ৰাজ্যই নিজৰ জাতীয়তাবোধটো ইমান সুন্দৰকৈ খামোচ মাৰি ধৰি আছে ন। সিহঁতে চাউথ ইণ্ডিয়াত আপুনি এবাৰ চাওক, অকল গোটেই ভাৰতৰ ভিতৰত অকল আমাৰ নৰ্থ ইষ্টখনেই যি আছে, যি নিজৰ জাতিৰ প্ৰতি নিজৰ ভালপোৱা ইমান কোনো নাই। এটা মানুহ দেখুৱাই দিয়ক যি জাতিক ভাল পায়, কোনেও নাপায়। চবেই জাতিক ভাল পায় নিজৰ স্বাৰ্থৰ কাৰণে। মই জাতিক ভাল পাওঁ বুলি ক'ব, তাৰপিছত আমি দেখি আছোঁ সেই মানুহটোৱে কি কৰি আছে। আৰু ঠগ নাখাওঁ, এইবাৰ মই আছোঁ নহয়, মইতো চিঞৰিয়ে থাকিম। মোকনো কি কৰিব? মই মিছা কথা নকওঁ নহয়, সঁচা কথাই ক'ম। আপোনালোকে মন কৰক, কিন্তু মই আছোঁ ল'ৰা যদি ইয়াত কোনোবা আছে, তোমালোকক মই কৈছোঁ ভাইহঁত লাগা। ধন বাইহাটা চাৰিআলি গৈ আছোঁ, বহুতবাৰ গৈছোঁ। এইবাৰ মই যাওঁতে বাইহাটা চাৰিআলি হৈয়ে যাম। তুমি ফোনাফোনি কৰিবা, মোক গম পাই যাবা। আৰু 8-9 দিনৰ ভিতৰত মই সেইফালেদিয়ে পাৰ হৈ যাম। ইভা তোমালোকে চিঞৰা, তোমালোকে কথা পাতা। এই বস্তুটো এটা সৰু জেগাৰ পৰা চেঞ্জ হৈ আহিব লাগিব। তাত কাকো দম দিব নালাগে, কাৰো চাইনবোৰ্ড ভাঙিব নালাগে, কাৰো চাইনবোৰ্ডত কলা চিয়াহী মাৰিব নালাগে। এখন চিঠি লিখি প্ৰতিটো প্ৰতিষ্ঠানত দিলেই হ'ল, বা এনাউন্স কৰি দিলেই হ'ল প্ৰতিটো প্ৰতিষ্ঠানত, যে আমি ইমানখিনি সময় দিছোঁ, ইমানখিনি সময়ৰ ভিতৰত যদি এইখিনি নহয়, তেতিয়াহ'লে আমি বেলেগ ৰাস্তা হাতত ল'ম। বেলেগ ৰাস্তাটো মই কোনো ধৰণৰ হিংসাত্মক ৰাস্তাৰ কথা কোৱা নাই। আমি দোকানখনৰ আগত বহি থাকিম, যাতে কাষ্টমাৰ সোমাব নোৱাৰে, গোটেই দিনটো তাত বহি থাকিম আমি নোপোৱা নোপোৱাকৈ। কিন্তু মানুহ সোমাব নিদিওঁ, কৰ কেনেকৈ বিজনেছ কৰ চাম। আমি কাকো জেং নকৰোঁ। যদি আমাক তাত কোনোবাই জেং কৰে, তেতিয়াতো মনে মনে নাথাকিম ন। চবতে মহাত্মা গান্ধী হ'লে নহ'ব নহয়। থেংক ইউ পাহি, তোমাক দেখি ভাল লাগিলে। তোমালৈও বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। তোমাৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক, ভাল হওক। পাহি তুমি কথা ক'ব পৰা ছোৱালী হয়। এই যোৰহাটত তুমি অকণমান চিঞৰ বাখৰ কৰা, এনেকৈ নহ'ব। মই বাই হাৰ্ট কৈছোঁ, গুজৰাটত আহি লাজ পাইছোঁ। অসমীয়া ভাষাত চব বেনাৰত ইংলিছ চিংলিছ থাকিবই নালাগে, অকল অসমীয়া। কোনোবা মানুহে আহি চিনি পোৱা নাই, বুজি পোৱা নাই, কাৰোবাৰ এটা সোধক এইটো কি লিখা আছে, আমি কৈ দিম নহয়। চব মানুহে ক'ব। নৃত্য থাকিব লাগিব। ভৈৰৱ এনেকুৱাহে ভাল লাগে তোমালোকৰ নিচিনা। আমি চাম, মই এটা কথা কৈছোঁ, আমি দেখিছিলোঁ প্ৰফুল্ল মহন্তৰ দিনৰ পৰা আন্দোলনৰ নামত সৰু ডাঙৰ বুঢ়া বুঢ়ী ডেকা গাভৰু চব ওলাই পৰিছিলে। তাত ঠগ খালোঁ আমি। প্ৰতিটো আন্দোলনত আমি ঠগ খাইছোঁ, আৰু কিমান ঠগ খাম। নেতা নালাগে আমাক, অজস্ৰ নেতা আছে। আমাক অসমক ভাল পোৱা এটা বা দুটা মানুহ হ'লে হৈ যায়, যি অসমক ভাল পায়। কাক তুমি গেৰাণ্টি দিবা যে অসমক ভাল পায় নে নাপায়? আমি দেখিব লাগিব, তেতিয়া আমাৰ ভুল ভাঙিব। আমি এবাৰ ঠগ খাই গৈছোঁ, আৰুতো আমি বিশ্বাস নকৰোঁ, কাকো বিশ্বাস নকৰোঁ। সেইটো নহ'ব। এতিয়া যি হ'ব আমি নিজে কৰিম, যি কৰিম আমি নিজে কৰিম। এনেকৈ নহ'ব, ইমান কষ্ট দুখত আমি থাকিব নোৱাৰোঁ। তিনিচুকীয়াত হিন্দীত কথা পাতিব লাগে, অসমীয়া ক'লে বুজি নাপায়, তাতকৈ আৰু লাজৰ কথা কিবা আছে? তিনিচুকীয়াত আমি গৈ পেলাই দোকানত কওঁ দাল 1 কেজি দিজিয়ে, আলু 1 কেজি দিজিয়ে। আমাৰ মানুহবোৰে বেয়া, আমিয়ে হিন্দী ক'বলৈ আৰম্ভ কৰোঁ, আমিয়ে ইংলিছ ক'বলৈ আৰম্ভ কৰোঁ। সেইকাৰণে বাহিৰা মানুহবোৰে চান্স পায়। আমি যদি কোনোবা এটা বাহিৰা মানুহক ইংলিছ হিন্দীত কওঁ, সি আমাক অসমীয়াত উত্তৰ দিয়ে। কি ক'ম আৰু, দুখটো তাতে আছে। মই নিজেও কৰি পাইছোঁ, মই যিবোৰ আছে। মাহী আছে,
সেইদিনা আপোনাৰ জীয়ৰীকালৰ ফটো এখন দেখিলোঁ, ইমান ধুনীয়া আছিলে পাই আপুনি। জয় আই অসম। হেৰি 9টা বাজিলে, 1 ঘণ্টা হৈ গ'ল পাই লাইভটো। কেনেকৈনো আপোনালোকৰ তাইৰ লগত থাকিলে সময় যায় মই গমেই নাপাওঁ। চম্পা, ধৰ্মৰ লগত আমাৰ কথাই নাই। ধৰ্মৰ জেগাত, নামঘৰ মন্দিৰ, মছজিদৰ জেগাত, গীৰ্জাৰ জেগাত, গুৰুদ্বাৰ জেগাত, চব নিজৰ জেগাত ৰজা হৈ থাকক, আমাৰ কোনো প্ৰব্লেম নাই। খালী অসমীয়াত আখৰ লাগিব আমাক, আৰু তাতকৈ বেলেগ কথা নাই। একদম পাহি অসমীয়াগিৰি, জয় আই অসম, বন্দে জয় আই অসম, আহৈয়া ওলাই আহ, সেইবোৰত অসমীয়াগিৰি নহয়। অসমীয়াগিৰি আহিব যেতিয়া আমি প্ৰথম এটা নিজে কাম কৰিম, যে এখন দোকানৰ বেনাৰ আমি চেঞ্জ কৰিলোঁ, মই গৈ চেঞ্জ কৰিলোঁ। প্ৰতিটো মানুহে যদি এখন বেনাৰ চেঞ্জ কৰাব পাৰে, প্ৰতিজন মানুহৰ বুকুত অসমীয়াগিৰি নিজে নিজে জাগিব। তাৰ পিছৰ পৰা অসমৰ বেয়া কৰা প্ৰতিটো মানুহে ভয় কৰিব অসমখনলৈ। মই কোৱা নাই কোনোবাই আমাৰ অসমীয়ালৈ ভয় কৰি থাকক, আমাৰ লগত মিলি থাকক, আমাক ডমিনেট কৰিবলৈ চেষ্টা ভুলতো কৰিব নালাগে। এটা অসমীয়া মানুহ ক'তো তোমাৰ MLA হোৱা দেখা নাই বেলেগ ৰাজ্যত। আমাৰ অসমত প্ৰতিটো জাতিৰ মানুহ MLA মন্ত্ৰী হ'ব পাৰে। আমি সিমানৰে মানুহ। তাৰপিছত আমি চিঞৰোঁ আমি অসমীয়া, আমাৰ নিচিনা জাতি নাই। কি আছেনো আমাৰ জাতিটো? কি আছে? আহোমে ৰাজত্ব কৰি থাকোঁতে আমি ৰজা আছিলোঁ। তাৰপিছত আহোম গ'ল, আমাৰ দেশো গ'ল। সেই আহোমসকলে লাগে আমাক। আকৌ যদি আহোমে দেশখন লৈ লয়, আকৌ যদি আহোমে নিজৰ ইচ্ছামতে চলায়, তেতিয়াহে আমি মূৰ তুলি থাকিব পাৰিম। আহোমৰ ওপৰত আমাৰ অসম কোনেও চলাব নোৱাৰে, সেইটোতো মই আজি উপলব্ধি কৰিছোঁ মৰ্মে। এনিৱে, বৰ বেছি ভাষণ দিছোঁ দেই, বেয়া নাপাব দেই আপোনালোকে। কিন্তু অলপ দুখ থাকে বুকুত, সেইখিনি আপোনালোকৰ আগত নক'লে। মোৰ মেইন মানুহ হ'ল আপোনালোক। আজি যে মোক মানুহে চিনি পায় অসমত, বাচ্চাই চিনি পায়, য'ত যাওঁ সেই মানুহে চেলফি মাৰে, মোৰ অট'গ্ৰাফ লয়। ইয়াৰতো কৃতিত্ব অকল আপোনালোকলৈ যাব। যেনেকৈ আপোনালোকে, মই সেই এলডি লিখি থাকোঁতে বা তেতিয়া লাইভ আহোঁতে প্ৰথম কেনেকুৱা কঁপিছিলোঁ, মই কথাই ক'ব পৰা নাছিলোঁ। সেই সময়ত আপোনালোকে ছাপৰ্ট দি মোক যেনেকৈ আজি এইটো জেগাত পোৱালেহি, যে মই ইমান খোলোচাকৈ আপোনালোকক ক'ব পাৰিছোঁ, মনৰ কথাবোৰ বিনা ভয়ে মই ক'ব পাৰিছোঁ। মোৰ লিখা, মোৰ নাম যিখিনি হৈছে, চব আপোনালোকৰ কৰ্তৃত্ব। অকল আপোনালোকৰ উৎসাহ উদ্দীপনাৰ ফলত আজি মই এইখিনি জেগা পাইছোঁহি। মই মৰি যোৱা এটা মানুহ আছিলোঁ, শেষ হৈ গৈছিলোঁ, মই ধূলিৰ লগত মিলি গৈছিলোঁ। তাৰপৰা মোক আপোনালোকে বুটলি আনি মোক আজি এইটো জেগা দিছে। মই কিতাপ লিখিলোঁ, কি হ'ল? কিতাপখন কাৰ কাৰণে লিখিছিলোঁ? আপোনালোকে ভাল পাইছিলে কাৰণে লিখিছিলোঁ। মোৰ কিতাপখন বিক্ৰী হ'ল, কিনিলে কোনে? আপোনালোকেহে কিনিলে। নহ'লে বেচেলাৰ কেনেকৈ হ'লহেঁতেন? মই কিনিছোঁ নি কিতাপ? মোৰ কাম আছিলে লিখা, বনোৱা, মই বনাই দিলোঁ। এইখিনি মই জীৱনত মৰালৈকে নাপাহৰোঁ। কোনোবা এটা এংগুলত যদি আপোনালোকে দেখে মোৰ এইখিনিত অহংকাৰ হৈছে বা মই বেয়া ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মোক ক্ষমা কৰিব, আপোনালোকে মোক শুধৰাই দিব। যিমান দূৰ পাৰোঁ মইতো অহংকাৰী হ'বলৈ চেষ্টা নকৰোঁ, বা নহওঁ বুলি মই কথা দিছোঁ। কি কাৰণেনো অহংকাৰী হ'ম? কিহৰ পৰানো অহংকাৰী হ'ম? চব মই পাইছোঁ। ধনীও হৈছোঁ, দুখীয়াও হৈছোঁ। এইটো ডাইলগ আগতেও কৈছোঁ। ভালো পাইছোঁ, বেয়াও দেখিছোঁ, আন্ধাৰো দেখিছোঁ, পোহৰো দেখিছোঁ। একো নাই জীৱনত, একো নাই মুঠতে। যিখিনি মানুহ বিপদত আপোনালোকৰ লগত থাকে, সেইখিনিহে নিজৰ। অপু, বৰমাটো লাগিবি তহঁতি। বৰমাখন ভাল জেগা, বৰমা নলবাৰীত তহঁতি লাগিবি। এইবোৰ চেঞ্জ কৰিব লাগিব, নহ'ব। অসমীয়াগিৰিবোৰ প্ৰতিটো অসমীয়াই অসমীয়াগিৰি কৰিব পাৰিব লাগিব অসমত। মই তাৰ অৰ্থ এইটো কোৱা নাই যে যাক মন যায় চৰ মাৰিলে, যাক মন যায় তাৰ পকেটত হাত ভৰাই পইচা উঠাই আনিলে, সেইবোৰ অসমীয়াগিৰি নহয়। আমাক সন্মান কৰিব লাগিব মানে, আৰু সন্মান তেতিয়াই কৰিব যেতিয়া আমি সৎ হ'ম, আমি ভাল হ'ম। নেজানো দেই, ধেমাজি ফালে কেতিয়া যাওঁ, যাব লাগিব, চব জেগাতে যাব লাগিব। মোৰ মানুহখিনিতো চব চাৰিওফালে আছে। নতুনকৈ লিখি আছোঁ, সৰুকৈ এতিয়া শ্বৰ্টকৈ লিখি আছোঁ, আৰু মেইন কাহিনীটো মাজে মাজে 2 লাইন লিখি আছোঁ। আপোনালোকে ভাবিব দেই, মই কোৱা কথাবোৰ, এইবোৰ মোৰ অন্তৰত থোপা খাই আছে, এনেকৈ সোমাই আছে। কোনোবা দিন ব্লাষ্ট হ'ব, এনেকুৱা বেয়াকৈ নহয়। কি যে হ'ব সেইদিনাখন নহয়, বৰ দুখ লাগে।
মিচিং লেংগুৱেজটোতো এটা বৰ অসমৰ একদম আটাইতকৈ এটা উল্লেখযোগ্য ভাষা হয়। মই মিচিং ভাষাটো মই শুনো, কাৰণ মোৰ লগত গৌতম তাহু, সঞ্জয় তাহু কেঁচুৱাৰ পৰা একেলগে থকা, আমাৰ প্ৰফুল্ল মিলিৰ লগত আমি কেঁচুৱাৰ পৰা একেলগে খেল খেলা। মই বুজি নাপাওঁ মিচিং ভাষাটো, কিন্তু মিচিং নিয়ম নীতি কিছুমান বহুতখিনি মই জানো। মিচিং চাংঘৰত হৈছোঁ, মিচিঙৰ লগত বহুতখিনি কাম কৰিছোঁ। একচুৱেলি কি ক'ম আৰু, মিচিং সম্প্ৰদায় থাকিব, মিচিং ভাষা থাকিব লাগে। কিন্তু অসমত আমাৰ মেইন ভাষাটো অসমীয়া হয় ন। মিচিং আছে, কাৰ্বি আছে, বড়ো আছে, আপোনাৰ কিমান ভাষা আছে, নেপালী আছে, বেংগলী আছে, হিন্দী আছে। মই গোটেইখিনি ভাষাৰ কথা কোৱা নাই। অসমখন য'ত আছে, অসমৰ চাইনবৰ্ডত অসমীয়া ভাষা থাকিব লাগে। সেই অসমীয়া ভাষাত মিচিং হওক, কাৰ্বি হওক, যিমান উপভাষা আছে চব তাত সোমাই থাকিব। ব্লাষ্ট হ'ব লাগিব ভৈৰৱ, মোৰ অকণমান সময় লাগে। বুজি পাওঁ প্ৰমথেশ, একদম ঠিক কৈছ। ৰেলৰ ড্ৰাইভাৰৰ কিমান দৰমহা এজন ড্ৰাইভাৰক সুধিবি, আমাৰ মানুহে নাজানে। একো কামেই নাই। তিনিচুকীয়াৰ পৰা মৰিয়নিলৈকে চলাব লাগে, তাত শুব 6 ঘণ্টা 7 ঘণ্টা, আকৌ তাৰপৰা এটা ইঞ্জিনিয়াৰলৈ নিব। কিমান টকা সিহঁতি যদি এদিন কাম কৰে 3 দিন আকৌ ছুটি পায়, তেনেকুৱা বহুত সিহঁতৰ নিয়ম আছে। একদম আৰামৰ জীৱন, কিমান টকা দৰমহা নহয়। বেয়া লাগে সেইবোৰ। আমাৰ অসমীয়ালৈ সোমাব নোৱাৰে। আমাৰ অসমত ট্ৰেইন চলিব ইমূৰৰ পৰা সিমূৰলৈ, এটা অসমীয়া ড্ৰাইভাৰ নাই, লাজ লাগেতো তাত। কিমান লোক ট্ৰেইন চলি আছে, কিমান সৰু সৰু ট্ৰেইন চলি আছে, এটাও অসমীয়া নাই। মই এবাৰ বাছত মোৰ লগত আহিছিলে 2জন মানুহ, মই সুধিছিলোঁ ক'ত যাব, বোলে এতিয়া ট্ৰেইন লৈ পেলাই লিডু যাব লাগে বুলি কৈছিলে, দেৰি হৈছে অলপ সোনকালে বলক বুলি কৈছিলে। মোৰ নাইট চুপাৰ ৰাতিপুৱা আহিছিলে। জয়ন্ত, ভৱিষ্যতে বিপদ মাতি অনা নহ'ব, বিপদত আছোঁ আমি এতিয়া। সেইখিনি আমাৰ আগৰ চামে কৰি গ'ল, এতিয়া আমি সেই বিপদত আছোঁ যিটো আপুনি কৈছে। চাহটোতো খাই আছোঁ, কিন্তু চিগাৰেটটো নাখাওঁ ন। কোনে কৈছে মই চিগাৰেট খাওঁ বুলি? বেয়া পাওঁ মই চিগাৰেট টিগাৰেট এইবোৰ মই নাখাওঁ। বেয়া বস্তু মই একো নাখাওঁ। এতিয়াই আমাৰ বিপদ চলি আছে, সেইকাৰণে মই চিঞৰি আছোঁ। আজি যাৰ ইচ্ছা সি বিহু বন্ধ দিব নোৱাৰে, মানে বিহু বন্ধ দি দিব, উঠাই দিবলগীয়া হৈ গ'ল আমাৰ অসমত। তাতকৈ আৰু লাজৰ কথা কিবা আছে? বুকুত লাগিছে এই কথাটো। যোনেই নহওক, ৰজাই হওক, যোনেই নহওক, বিহু বন্ধ কেনেকৈ উঠিব? বিহু বন্ধ বঢ়াবহে লাগে। 20 দিনমান বিহু বন্ধ দিব লাগে, 15 দিনমান বিহু বন্ধ দিব লাগে। তো বিহুতে আমি ফূৰ্তি কৰিম ন। আমাৰ পৰম্পৰা কি? বিহুত ল'ৰাই ছোৱালী পলুৱাই নিয়ে, ল'ৰাই ছোৱালী প্ৰপ'জেল দিয়ে, ইঘৰে সিঘৰলৈ যায়, পৰিয়ালৰ ইটো মানুহ সিটো মানুহৰ ঘৰলৈ যায়। এইটোহে সময়, ইটোৱে সিটোক লগ পোৱা। এই সময়তে যদি বন্ধ নিদিয়ে, কেতিয়া বন্ধ দিব? বিহু বন্ধ 15-20 দিন দিব লাগে, নহ'লে 10 দিনমানতো মিনিমাম দিবই লাগে বিহু বন্ধ। ঘূৰ তহঁতি মানুহবোৰ অসমত, আৰু বাকী একো বন্ধ দিব নালাগে। ছট পূজা বন্ধ কেলৈ দিব লাগে? আমি ছট পূজা মানো নেকি? যিসকলে ছট পূজা মানে তেওঁলোকৰ কাৰণে বন্ধ দিয়ক। বোলে আজি এইকেইজন মানুহকহে আমি বন্ধ দিছোঁ যিখিনিয়ে ছট পূজা মানে। আজি হোলী এইখিনি মানুহকে দিছোঁ যিখিনিয়ে মানে, তেনেকুৱা টাইপ মানে কথাটো। পূজা বোলে এইখিনি মানুহকে বন্ধ দিছোঁ যিখিনি মানে বন্ধ মানে অফিচৰ মানুহখিনি। তাকে নাই, বিহু বন্ধটো মিনিমাম 10 দিন বিহু বন্ধ দিব লাগে, যাতে পৰিয়ালৰ মানুহে ইঘৰলৈ সিঘৰলৈ যাব পাৰে। মোৰ কথা চিধা চিধি কথা তেনেকুৱা। বিহু বন্ধ 2-3 দিন দিলে মানুহে এৰেঞ্জমেণ্টে কৰিব নোৱাৰে। যাব কেতিয়া, আহিব কেতিয়া? এতিয়াতো বন্ধেই নাই বুলি কৰিলে চেচেই। আমাৰটোতো আমিতো বাহিৰত গাড়ী চলাই থকা মানুহ। আমাৰ যেতিয়া মন যায় নামি দিম, বেলেগ এটা ড্ৰাইভাৰ উঠাই দিম। আমিতো 10 দিনো ছুটি ল'ব পাৰোঁ। কিন্তু যিখিনিয়ে চাকৰি কৰে তেওঁলোকৰ কি হ'ব? আমাৰ আন্দোলনবোৰ অলপ বেলেগ ধৰণে কৰিব লাগিব। এই আমি নেতা বনাবলৈ আন্দোলন নকৰোঁ। নয়নমণি লগ পাম আকৌ। যাৰ মোক লগ পাবলৈ মন গৈছে, মই এইটো ৰাস্তাত যাম। মই কোকৰাঝাৰ হৈ পেলাই নলবাৰী হৈ বাইহাটা চাৰিআলি হয় তেজপুৰ হৈ যাম, নহ'লে মই গুৱাহাটীত যদি নোসোমাওঁ তেজপুৰ হৈ যাম। যদি গুৱাহাটীত সোমাওঁতো সোমালোৱেই, নহয় তেজপুৰ হৈ কলিয়াবৰ হৈ পেলাই মই যোৰহাট যাম নতুন গাড়ী লৈ। তই ফোনাফোনি কৰিলেও হ'ল। মই কিজানি ইয়াৰ পৰা 16 তাৰিখৰ পিছত ল'ম। তাৰপিছত মোক অলপ ফোনাফোনি বা মেছেজ কৰিলে মই তাৰ ৰিপ্লাই দিম লগালগ। মই ক'ত আছোঁ, কি কথা, ডিটেইলছ মই জনাই দিম, কোনদিনা কোন জেগাত পাম। আৰু প্ৰতিদিনা মই লাইভ কৰি থাকিম, আপডেট পায়ে থাকিব আপোনালোকে।
অঁ মৌচুমী, আগতে 7 দিন বন্ধ থাকে, আমি আইতা ঘৰলৈ যাওঁ, কিমান ভাল লাগে। ইঘৰ মানুহ সিঘৰলৈ ফুৰিবলৈ যায়, দূৰৰ মানুহবোৰ দূৰলৈ যায়, সম্পৰ্কবোৰ তেতিয়া থাকে। এতিয়া সম্পৰ্ক নাইকিয়া হৈ গ'ল। নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বেলেগক চিনি নোপোৱা হ'ল, একে পৰিয়ালৰ মানুহ চিনি নোপোৱা। মাজুলী যাব লাগিব দেই। মাজুলী যে মই মিছ কৰিছোঁ, মই ইমান ঘূৰিলোঁ অসমত, মাজুলীলৈ মোক কোনো নামাতিলে জানানে। কৰিছোঁ। ইমান কেইজন যে শ্বহীদ হ'ল, সেই শ্বহীদ কেইজনৰ মৃত্যুক আমি হাঁহিছোঁ, সেইখিনি মৃত্যু আমি উপলুঙা কৰিছোঁ। সেই শ্বহীদসকলে মৃত্যু হোৱাৰ পিছতো শান্তি পোৱা নাই। শ্বহীদ বেদী বনোৱাৰ আমাৰ অধিকাৰ নাই যদি আমি শ্বহীদ বেদীক মৰ্যাদা দিব নাজানো, শ্বহীদ বেদীক যদি সন্মান দিব নাজানো। সেই মানুহখিনি তেজ খাই, এটা গুলি বুকুত খাই যেতিয়া মানুহ মৰে, ফাঁচি লৈ যেতিয়া মানুহ এজনক মাৰি দিয়ে, কিমান কষ্টত ঢুকাইছে তেওঁলোকৰ তেজ মাটিত পৰিছে। তাৰপিছত ঢুকুৱাৰ পিছতো সেই মানুহকেইটাই শান্তি পোৱা নাই। অসমৰ অৱস্থা দেখি মোৰ দুখ লাগে তাত। মাইনুল লগ কৰিম। ৰঞ্জিত, মই গম নাপাওঁ কোনদিনা পাম, মই তাকেই কৈছোঁ, মেছেজ কৰিবা। গাড়ীখন হোৱা নাই, আমাক ডেলিভাৰী যিদিনা দিব, আমি যিদিনা ইয়াৰ পৰা ওলাম তেতিয়াহে ক'ব পাৰিম যে মই আমুক তাৰিখে পাম। মই গম নাপাওঁ কেতিয়া পাম, মোক ফোন কৰিবা, মেছেজ কৰিবা, মই তাৰ ৰিপ্লাই দিম। যুগল ৰুদ্ৰাক্ষ ট্ৰেভেলছ, হেৰি তোমাৰ মেয়ৰ পৰা গুৱাহাটী চলিব। ৰাজখোৱা হয় নেকি? কি ক'বা, মনৰ ভিতৰত কিছুমান জুই জ্বলি থাকে, বুজিছা নাই। যদি মই অকণমান ছাত্ৰ নেতা হ'লোহেঁতেন ন, আগতে হ'লোহেঁতেন, মই ডাঙৰ জেং কৰি দিলোহেঁতেন দেই। কিন্তু এতিয়া মোৰ হাতত একো পাৱাৰ চাৱাৰ নাই ন, সেইকাৰণে তোমালোক আহিছা, তোমালোককে কৈ আছোঁ। মোৰ বন্ধ কৰিব হ'ল আৰু 1 ঘণ্টা 20 মিনিটে হ'ল। নিকুমণি, সেইটো লগৰ ল'ৰা এটাই অকুৱাই দিছিলে মোক। ঠিক আছে, শেষ কৰোঁ ন, বহুত দেৰি হ'ল। আপোনালোকৰো কাম থাকিব, ভাত চাত খাবগৈ লাগিব। মাজুলীলৈ যাব লাগিব, একদম অমৃত যাম। ঠিক আছে, নমস্কাৰ জনালোঁ চাবলৈকে। কাইলৈ নাহোঁ, পৰহিলৈ মানে আকৌ এবাৰ আহিম, অলপ দেৰি ৰাতি কথা পাতিম। এইকেইদিন মই অলপ আহিম, আজি বহুত দেৰি কৰিলোঁ। ইয়াৰ পিছৰবাৰৰ পৰা অলপ শ্বৰ্টকৈ আহিম, মই কিবা এটা কাহিনী লৈ আহিম, আপোনালোকৰ আগত কাহিনী এটা শুনাম। মই এই যিমানকেইদিন ইয়াত থাকোঁ, এটলিষ্ট মোৰ ভাল লাগিব। মই ডেইলি আপোনালোকক নতুন কিবা এটা শুনাবলৈ ট্ৰাই কৰিম। মই আজিৰ পৰা লিখিম কেইটামান আপোনালোকক, হ'ব? সোমাওঁ হ'ব, তহঁতৰ ঘৰত সোমাই আহিম যদি মই চব মিলি থাকে ঠিকেই। অ'কে, ৰাখিছোঁ, বাই।